হিন্দুৱে অকল সেকুলাৰ হ'ব নেকি ভাৰতবৰ্ষ বাকীখিনি সেকুলাৰ নহ'ব যদি ভাৰতবৰ্ষখন সেকুলাৰ হয় তেতিয়াহ'লে অকল হিন্দুৱে কেলে সেকুলাৰ হয় বেলেগ বেলেগতো কেতিয়াও সেকুলাৰ নহয় সবচে পাৱাৰফুল ধৰ্ম যদি এই পৃথিৱীত কোনোবা এটা আছে সেইটো হৈ গ'ল হিন্দু ধৰ্ম এনেকুৱা ডাঙৰ সমস্যা কি আছে ৰাষ্ট্ৰীয় বজৰং দলে সমস্যাটো সমাধান কৰিবৰ কাৰণে ওলাই আহিছে সমস্যাটো এনেকৈ ক'বৰ কাৰণে বহুতখিনি সমস্যা আছে নমস্কাৰ আপোনালোকে চাই আছে মুকলি মাইক আৰু আজি আমি এনেকুৱা এজন ব্যক্তিৰ সৈতে কথা পাতিম যিজন হৈছে ডুমডুমা আঞ্চলিক ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট তেখেতৰ নাম হৈছে অনুৰাগ কৈৰি আজি আমি কথা পাতিম তেওঁৰ ব্যক্তিগত যাত্ৰা সংগঠনৰ উদ্দেশ্য ডুমডুমা অঞ্চলত কামবোৰৰ বিষয়ে লগতে জানিম আমি তেখেতৰ চিন্তা আৰু আগন্তুক পৰিকল্পনা জয় শ্ৰীৰাম আপুনি কেনেকৈ ৰাষ্ট্ৰীয় বজৰং দলত জড়িত হ'ল ৰাষ্ট্ৰীয় বজৰং দলত কেনেকৈ জড়িত হ'ল মানে এই যোৱা বছৰ 2025 চনত ফেব্ৰুৱাৰী মাহমানত মানে ধৰি লওক মই যিহেতুকে আগত জাতীয় সংগঠনত আছিলোঁ আৰু তাৰপিছত ধৰি লওক জাতীয় সংগঠন কৰি থকা সময়তো এটা হিন্দুত্বৰ ভাৱধাৰা এটা মনত আছিল আৰু যিহেতুকে নিজেও এজন হিন্দু ল'ৰা হিচাপে আৰু হিন্দু সমাজৰ পৰা মই বিলংছ কৰোঁ বুলি কিনি তো হিন্দুৰ প্ৰতি কিবা এটা কৰিবৰ কাৰণে এটা মনত আছিলে তো সেইখিনি কৰিবলৈ কাৰণে কিন্তু আমি ধৰি লওক মানে সুবিধা পোৱা নাছিলোঁ যে এটা মঞ্চ পোৱা নাছিলোঁ যে কি ধৰণে মই হিন্দু সমাজৰ কাৰণেও কাম কৰিব যি ধৰণে মই জাতীয় কিবা সমস্যাটোক লৈ কিনি কাম কৰিব পাৰিছোঁ সেইধৰণে হিন্দু সমাজখনৰ কাৰণে কি ধৰণে কাম কৰিব পাৰিম বা হিন্দু সমাজখনক কিদৰে সুসংগঠিত কৰিবলৈ কাৰণে কাম কৰিব পাৰিম এইবিলাকৰ কাৰণে এটা মঞ্চ পোৱা নাছিলোঁ তো এই মঞ্চটো মই পালোঁ ফেব্ৰুৱাৰী মাহত মানে আমাৰ তিনিচুকীয়া জিলাত যিটো ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি আছে ৰাজ পাটনায়ক ডাঙৰীয়া তো ৰাজ পাটনায়ক ডাঙৰীয়াৰ লগত মোৰ কথা বতৰা হ'ল তো সেই কথা বতৰা হোৱাৰ পিছত তেওঁ মোক ক'লে যে ডুমডুমাত আমাৰ এটা আঞ্চলিক সমিতি গঠন কৰিব লাগে আৰু সেই আঞ্চলিক সমিতিৰ দায়িত্বটো আপুনি ল'ব লাগে আৰু ডুমডুমাত আমাৰ এই ৰাষ্ট্ৰীয় বজৰং দলৰ হিন্দুত্বৰ ভেটিটো সবল কৰিব লাগে বুলি তাৰপিছত সেই ধৰণে কথা বতৰাৰ পিছত আমি ৰাষ্ট্ৰীয় বজৰং দলৰ কাম লাহে লাহে আৰম্ভ কৰোঁ মানে আচ্ছা আচ্ছা এনেকৈ নহয় সমিতি বনাই মেলি নহয় আমি লাহে লাহে ৰাষ্ট্ৰীয় বজৰং দলৰ কাম মানে ডুমডুমাৰ তলৰ স্তৰৰ পৰা আমি ষ্টাৰ্ট কৰোঁ সমিতিটো গঠন কৰা নাছিল সমিতিটো আমি 2025 অক্টোবৰ মাহমানত আমি সমিতিটো গঠন কৰিলোঁ আচ্ছা যিহেতু আপুনি কৈছে যে ইমান তাৰিখত আমাৰ ৰাষ্ট্ৰীয় বজৰং দল ডুমডুমা আঞ্চলিক কমিটিটো গঠন কৰা হ'ল তো আপুনি আপোনাৰ এই সংগঠনটোৰ জন্মদাতাটো কোন আমাৰ এই সংগঠনটো 2018 চনত হয় প্ৰবীণ ভাই তগৰীয়াই জন্ম দিছিল এই সংগঠনটোক নহয় তেওঁ আমাৰ এই সংগঠনৰ যি আমাৰ পিতৃ সংগঠন হয় আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ প্ৰবীণ ভাই তগৰীয়াই 2018 চনত এই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ গঠন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অন্তৰ্গতে আমাৰ এই ৰাষ্ট্ৰীয় বজৰং দল আছে আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় মহিলা পৰিষদ আছে আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ অন্তৰ্গত আমাৰ ওজস্বনী বুলি যিখিনি আমাৰ অবিবাহিত আমাৰ বাইদেউ ভণ্টিসকলৰ কাৰণে এটা সংগঠন আমাৰ আছে আৰু লগতে ছাত্ৰসকলৰ কাৰণে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ বুলি কিনি আছে তো এই ধৰণে মানে আমাৰ এই প্ৰবীণ ভাই তগৰীয়া ডাঙৰীয়াই এই 2018 চনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ গঠন কৰাৰ পিছত এই সংগঠনখিনি তাৰ তলত আছে মানে যিহেতু আপুনি উল্লেখ কৰিছে যে বিয়া নোহোৱা মহিলাসকলৰ এটা সংগঠন আছে হয় তো সেই সংগঠনৰ মূল কামটো কি সেই সংগঠনৰ মূল কামটো এইটোৱে হ'ল যে ওজস্বনী বুলি এটা সংগঠন আছে সেই ওজস্বনীৰ শব্দটোৰ অৰ্থ হ'ল যে শক্তিশালী তো সেই শক্তিশালী মানে আমাৰ মহিলাসকলক বা আমাৰ যিখিনি আমাৰ বাইদেউ ভণ্টি আছে সেইসকলক আমি কিদৰে শক্তিশালী কৰিব পাৰোঁ মনৰ পৰাই হওক ইয়া শাৰীৰিকভাৱে হওক তেওঁলোকক আমি শক্তিশালী কৰিবৰ কাৰণে কি প্ৰয়াস কৰিব পাৰোঁ তো সেইখিনি প্ৰয়াস আমি ট্ৰেইনিঙৰ থ্ৰুৱে হওক বা তেওঁলোকক বৌদ্ধিকভাৱে হওক বা তেওঁলোকক যিকোনো ধৰণে মানে আমি শক্তিশালী কৰাৰ এটা প্ৰয়াস কৰোঁ যে তেওঁলোকক যদি কোনোবাই যদি মানে কিবা এই আজিকালিতো বহুতখিনি বস্তু আজিকালি চলি আছে লভ জেহাদৰ চলি আছে বা ধৰি লওক শাৰীৰিক শোষণো চলি আছে এনেকুৱা নহয় যে অকল লাভ জেহাদ এতিয়া ধৰি লওক কোনোবা ছোৱালীয়ে কাৰোবাৰ লগত বিয়া হৈ গুচি গৈছে তাৰপিছত তাক শাৰীৰিক শোষণো কৰা হয় বা মাৰপিটো কৰা হয় তো এইবিলাক বিষয়ত যে যদি তেওঁ সেল্ফ ডিফেন্সৰ যদি অলপ হেৰিটো থাকে তো আমি ছোৱালীবিলাকৰ মাজত সেই ওজস্বনী যিটো আমাৰ সংস্থা আছে তেওঁলোকে ছোৱালীসকলক বা যিসকল আমাৰ মানে অবিবাহিত ছোৱালী আছে তেওঁলোকক মানে সেল্ফ ডিফেন্সৰো বস্তুখিনি শিকায় তো কি ধৰণে নিজকে সেল্ফ ডিফেন্স কৰিব পৰা যায় তো এইখিনি বিষয়ত আমি কাম কৰি আছোঁ আপুনি যিহেতু ৰাষ্ট্ৰীয় বজৰং দল ডুমডুমা আঞ্চলিক কমিটিৰ প্ৰেচিডেণ্ট আপুনি প্ৰেচিডেণ্ট হোৱাৰ মূল উদ্দেশ্যটো কি
প্ৰেচিডেণ্ট হোৱাৰ মূল উদ্দেশ্যটো বা প্ৰথমে মই বা বা দায়িত্বটো কি আপোনাৰ? দায়িত্বটো মই ভাবোঁ মোৰ দায়িত্বটো এইটোৱে হয় যে ৰাষ্ট্ৰীয় বজৰং দলৰ ডুমডুমাত মই কিদৰে শক্তিশালী কৰিব পাৰোঁ, ডুমডুমাত আৰু কিদৰে এই ৰাষ্ট্ৰীয় বজৰং দলৰ ভেটি সবল কৰিব পাৰোঁ আৰু হিন্দুত্বৰ যি চিন্তাধাৰা এই চিন্তাধাৰাটো মই গাঁৱে ভূঞে লৈ যাব পাৰোঁ। মই ভাবোঁ এইখিনিয়ে মোৰ দায়িত্ব আছে। আৰু আমাৰ হিন্দু সমাজখনত কিদৰে আমি একতাৰ এটা এনাজৰীৰে আমি বান্ধিব পাৰোঁ, যাতে কি সকলোৱে মই হিন্দু হয় বুলি পৰিচয়টো দাঙি ধৰিবলৈ কাৰণে সাহসেৰে ক'ব পাৰিব। আপোনালোকে সমাজৰ বাবে কি কি কামৰ পদক্ষেপ লৈছে? সমাজৰ বাবে আমি কামৰ পদক্ষেপ যেনেকৈ আমি ধৰি লওক এতিয়া আমাৰ ইয়াত গাঁও আছে বা বাগান অঞ্চল আছে, সেইবিলাক অঞ্চলত আমি সমিতিখিনি গঠন কৰিছোঁ আৰু হিন্দু সমাজৰ মানে বিভিন্ন বিষয়ত আমি কাম কৰি আছোঁ। অকল হিন্দু সমাজৰ বিষয়ে ধৰি লওক মানে আমাৰ এই ধৰ্মান্তৰৰ বিষয়ত আমি কাম কৰি আছোঁ, আমি লভ জেহাদৰ বিষয়তো কাম কৰি আছোঁ। লভ জেহাদটো বিশেষকৈ আমাৰ টাউন অঞ্চলতে বিশেষকৈ হৈ আছে, এতিয়াও হৈ আছে, এনেকুৱা নহয় যে নহয়। লভ জেহাদ অলপ চলপ আমাৰ এইফালেও আছে, নোহোৱা নহয়। আৰু ধৰ্মান্তৰণটো কিন্তু বিশেষকৈ আমাৰ হৈ আছে বাগান অঞ্চলত। তো সেই ধৰ্মান্তৰণৰহে আমি কাম কৰি আছোঁ, ধৰ্মান্তৰণ বিশেষভাৱে। সেই ধৰ্মান্তৰণ এতিয়া বিভিন্ন ধৰ্মাৱলম্বী কিছুমান আছে যে তেওঁলোকে আমাৰ ধৰ্মৰ যিসকল মানে চাহ জনগোষ্ঠীয় আদিবাসীসকল আছে সেইসকলক কিন্তু টাৰ্গেট কৰে যে তেওঁলোকক মানে কি ধৰণে আমি নিজৰ ধৰ্মলৈ টানি ল'ব পাৰোঁ। আৰু সেই ধৰণৰ এটা তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰে যে তেওঁলোকক কি ধৰণে আমি আনিব পাৰোঁ। আৰু প্ৰক্ৰিয়াটো কি কৰে, তেওঁলোকে এটা ট্ৰেপ টাইপৰ কৰে যে এটা জাল বিছায় যে মানে সিহঁতক আমি বোলে কিবা প্ৰাৰ্থনা চিষ্টেমত বা কিবা ধৰি লওক পানী দি মেলি কিবা ধৰণে এনেকুৱা ধৰণে তেওঁলোকক প্ৰলোভন দি মেলি বা ধৰি লওক তেওঁলোকে টকা পইচাৰ প্ৰলোভন দিয়ে। এই ধৰণে তেওঁলোকক মানে লাহে লাহে, আৰু তেওঁলোকে এইটো মানে শ্ল' পয়জন টাইপৰ কাম কৰে। তেওঁলোকে এই ধৰণে নহয় যে একদম হঠাৎ গ'ল আৰু হঠাতে তেওঁলোকে লৈ আনিলে যে মানে আমাৰ ধৰ্মলৈ আহি যাওক, এনেকুৱা নকৰে। তেওঁলোকে লাহে লাহে মানুহৰ মনৰ ভিতৰলৈ সোমাই যায়, মানে হেল্প কৰি তেওঁলোকে কামটো কৰে। আচ্ছা। যে আজি যদি এটা মানুহ কোনোবা জেগাত দুখত আছে, যদি প্ৰব্লেমত আছে, বেমাৰ আজাৰত আছে, তেওঁক যদি আজি আপুনি বা ময়ো যদি গৈ মেলি হেল্প কৰিম সেই দুখৰ সময়ত, আজি কৰিলোঁ, কালি কৰিলোঁ, পৰহি কৰিলোঁ, এসপ্তাহলৈকে তেওঁক যদি হেল্প কৰি থাকোঁ, দুসপ্তাহলৈকে তেওঁক যদি লগ দি থাকোঁ, সেই মানুহজনৰ মন আমি দুজনেই জয় কৰিব পাৰিম। আপুনিও জয় কৰিব পাৰিব, মই জয় কৰিব। সেই ধৰণে তেওঁলোকে মানুহৰ মনটো জয় কৰিলে প্ৰথম অৱস্থাত, আৰু জয় কৰাৰ পিছত তেওঁলোকে নিজৰ মেইন মটিভলৈ আহে। আৰু মেইন মটিভটো এইটোৱে যে তেওঁলোকে সেই ধৰ্মৰ পৰা তেওঁলোকে নিজৰ ধৰ্মলৈ তেওঁলোকক আনে। এনেকুৱা উদাহৰণ আছেনে আপোনাৰ ওচৰতে এইটো ঘটনা ঘটি গৈছে? আছে এনেকুৱা ধৰি লওক এতিয়া মানে আমি এঠাইত গৈছিলোঁ আজি, এই টিপুক এৰিয়া ছাইডত এঠাইত আছিলে, তাত আমি গৈছিলোঁ তেওঁলোকৰ ঘৰত। তেওঁলোকে একচুৱেলি মানে তেওঁলোকে যি হওক আমাৰ চাহ জনগোষ্ঠীয় লোকেই হয়, তেওঁলোকে নিজৰ ঘৰত কিন্তু পূজা পাঠ কৰে, আৰু পূজা পাঠ কৰি লগতে তেওঁলোকৰ ঘৰত কিন্তু মানুহ এই বেমাৰ আজাৰ ঠিক কৰিবলৈও গৈছিলে। মানে তাত যিটো ফেমিলি আছে সেই ফেমিলিৰ ঘৰত মানে শিৱ ভগৱানৰ এটা স্থান আছে, সেই তাত মানে তেওঁলোকে মানে কিবা চোৱা চিতাও কৰিছিলে। কিন্তু সেই ফেমিলিটো এটা প'ৰ ফেমিলি আছিলে, মানে একদম মানে ধৰি লওক আৰু মানে তেওঁলোকে খোৱা বোৱাৰ কাৰণেও প্ৰব্লেম হৈ যায়। মানে 5জনীয়া এটা ফেমিলি আছিলে, তেওঁলোকে খোৱা বোৱাৰ কাৰণে প্ৰব্লেম, কাম চামো নাই সেনেকুৱা ধৰি লওক। তো সেনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ পৰিৱেশত তেওঁলোকে আছিলে, আৰু ধৰি লওক একদম দুখীয়া হেৰিত তেওঁলোকে আছিলে। তো তথাপিও তেওঁলোকে মানুহখিনিক চোৱা চিতা কৰি আছিলে। কিন্তু কেনেকৈ মানে তেওঁলোক এই বিভিন্ন ধৰ্মৰ কিছুমান ব্যক্তিয়ে গম পালে যে এনেকৈ ঠাইত এনেকৈ আছে মানুহ, তো তেওঁলোকে চালে যে যদি এই মানুহজনে তেওঁলোকৰ ধৰ্মৰ মানুহখিনিক ঠিক কৰি আছে, কিবা এটা হৈছে তেওঁলোকৰ বেমাৰ আজাৰ, তেওঁলোকৰ কিবা এটা যদি প্ৰব্লেম হৈছে তাত চোৱা চিতাও কৰে, যদি এই মানুহজনক যদি আমি আমাৰ লৈ আনো, তো আল্টিমেটলি তেওঁ ওচৰত যোৱা মানুহখিনিও তো মোৰ লৈ আহিব, আমালৈ আহি যাব সেইটো। তো সেইখিনি কথা তেওঁলোকে বিবেচনা আগতেই কৰে। তেওঁলোকে কিন্তু চাওক, যিসকলে আমাৰ ধৰ্মৰ পৰা বেলেগ ধৰ্মলৈ লৈ গৈ আছে সিহঁতি কিন্তু পূৰা প্লানিঙত কাম কৰি আছে। আজি আমি সঁচা কথা ক'ব, এটা কথা মই মানিবই লাগিব যে আজি আমি হিন্দু ধৰ্মৰ যিখিনি সংগঠন আছোঁ সেইসকলে কিন্তু আমি যি ধৰণে কাম কৰিব লাগিছিলে সেই ধৰণে কাম আমি এতিয়ালৈকে কৰিব পৰা নাই। তো আমাৰ দুখ আছে এইখিনিত। তো গতিকে আমি যি ধৰণে ক্ষিপ্ৰ গতিত কাম কৰিব লাগিছিলে, যি ধৰণে আমি বাগান গাঁৱে সোমাব লাগিছিলে সেই ধৰণে সোমাব পৰা নাই। এতিয়া সোমাইছোঁ, এতিয়া সোমাই গৈ আছে আমাৰ সংগঠনসকলে, কিন্তু এতিয়া এইটো বহুত আগৰ পৰা আমি সোমাই থাকিব লাগিছিল। তো সেই বস্তুটো নাই, সেই বস্তুটো যিসকলে কিন্তু বেলেগ যিখিনি ধৰ্মাৱলম্বী আছে তেওঁলোকে কিন্তু এই বস্তুটো পূৰা প্লানিঙলৈ কৰি আছে। তেওঁলোকে প্লানিং এটা কৰে আৰু প্লানিঙৰ হিচাপত তেওঁলোকে কাম কৰে। আমি কিন্তু প্লানিঙত কাম কৰা আগৰ পৰা কাম কৰি নথকাৰ কাৰণে আজিলৈকে আমি সেইটো ষ্টেজলৈকে যাব পৰা নাই, যিটো ষ্টেজলৈ তেনেকৈ গৈ আছে। যে আমি যদি কোনোবা এটা ধৰ্মৰ পৰা যদি 10টা মানুহ আনিছোঁ, আমাৰ ধৰ্মৰ পৰা তেওঁলোকে 50টা মানুহ লৈ যায়।
এইটো কথা আমি নুই কেতিয়াও কৰিব নোৱাৰোঁ তো এই বস্তুখিনিৰ ওপৰত কাম কৰিবলগীয়া আছে বুলি কিনিহে আজি মই ভাবোঁ যে আমাৰ ডুমডুমা অঞ্চলটোত বিশেষকৈ আমি ৰাষ্ট্ৰীয় বজৰং দলক শক্তিশালী কৰাটো অতিকৈ প্ৰয়োজন আছে হিন্দু ধৰ্মৰ প্ৰত্যেকটা যুৱক যুৱতীৰ ফালে প্ৰত্যেকজন ব্যক্তিৰ এইটো দায়িত্ব হয় যে হিন্দু ধৰ্মক কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ আৰু হিন্দু ধৰ্মক শক্তিশালী কৰি কিনে আমি কি ধৰণে আমাৰ মন্দিৰখিনি সংৰক্ষণ কৰিব পাৰোঁ আমি আমাৰ সত্ৰখিনি সংৰক্ষণ কৰিব পাৰোঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলি আছে আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা যেনে মই ইয়াৰ আপোনালোকৰ এই পডকাষ্টৰ জৰিয়তে মই ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁ হিন্দুৰ প্ৰতি কাম কৰি আছে আৰু সত্ৰৰ মাটি তেওঁ যিসকলে দখল কৰিছিল সত্ৰৰ মাটি তেওঁলোকৰ পৰা ওলাই লৈছে আৰু তেওঁলোকে সত্ৰৰ মাটি বেদখল কৰিছে যিসকলে তেওঁলোকক তেওঁৰ পৰা খেদিছে তো এইখিনি এটা তেওঁ গুড ষ্টেপ বুলি কিনি ভাবোঁ এটা ভাল পদক্ষেপ তেওঁ লৈছে তো এইখিনি পদক্ষেপ লোৱাৰ কাৰণে তেওঁক মই শলাগ লৈছোঁ লগতে তেওঁ আমাৰ যিখিনি ফৰেষ্ট লেণ্ড আছে যিসকল য'ত ফৰেষ্ট লেণ্ডবিলাকত যিবিলাকত জীৱ জন্তুৱে বিচৰণ কৰে তো সেই ফৰেষ্ট লেণ্ডবিলাকো তেওঁলোকে কিছুমান আমাৰ বাংলাদেশী যিসকল মিয়াসকলে তাত আহি মেলি বসবাস কৰি মেলি আৰু সেইখিনিও জেগা তেওঁলোকে মানে নিজৰ আণ্ডাৰত লৈ লৈছিল কিন্তু আজি সেইখিনিও আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰে সেইখিনি ওপৰতো ব্যৱস্থা লৈ কিনে সেইখিনি মাটিও মোকলাই লৈ আনিছে তো এইখিনি মই ভাবোঁ যে আজি এটা ভাল এটা সংকেত আহিছে আমাৰ হিন্দু সমাজৰ কাৰণে যে যিসকলে আমাৰ হিন্দু সমাজক টাৰ্গেট কৰে বা হিন্দু সমাজৰ প্ৰতি যিসকলে মানে এটা বেয়া মনোভাৱ লৈ মেলি চলি থাকে সেইসকলৰ প্ৰতি এটা মুখম আঘাত হয় হিমন্ত বিশ্ব শৰ্মা কিন্তু তেওঁ এজন হিন্দুত্ববাদী পিয়'ৰ হিন্দুত্ববাদী লিডাৰ বুলি মই ক'ব বিচাৰোঁ আজিৰ দিনত তেওঁ অল ইণ্ডিয়া বেচিছত কিন্তু এজন পিয়'ৰ হিন্দুত্ববাদী লিডাৰ হিচাপে স্বীকৃতি হৈছে নিজকে স্বীকৃতি দিব পাৰিছে তেওঁ আৰু তেওঁ কামো কৰিছে অসমত কাম নকৰা বুলি নহয় প্ৰত্যেকটা ৰাস্তা পদূলিৰ পৰা আদি কৰি কিনি প্ৰত্যেকটা আঁচনিতে তেওঁ কাম কৰিছে কিন্তু আৰু আপুনি যিহেতু কৈছে যে বৰ্তমান চৰকাৰখনৰ বা মামা বুলি পৰিচয় দিয়ে হয় মামা বুলি আমি পৰিচয় তো তেখেতে আপোনালোকৰ সংগঠনটোত কিমান কাম কাজ আপোনালোকৰ মানে সুবিধা দিয়ে মানে নহয় সুবিধা বুলি কিনে এনেকুৱা নহয় এটা যেতিয়া আমি এটা সংগঠন কৰি আছোঁ যেতিয়া ধৰি লওক এটা এই তেওঁৰ পৰা ডাইৰেক্টলি আমি সুবিধা নাপালেও ইনডাইৰেক্টলিও কিছুমান সুবিধা আমি পাওঁ এনেকুৱা নহয় যে সুবিধা নাই হোৱা আমাৰ সুবিধা হৈছে কিন্তু কিছুমান বস্তু আমাৰ ওপৰতো নিৰ্ভৰশীল আছে আমিও কিছুমান বস্তু কৰিব লাগিব আজি তেওঁ যিটো কাম কৰি আছে তেওঁ আজি যিটো লেভেলত গৈ কিনি সেইখিনি কাম কৰিব পাৰিছে আমি তেওঁক মানে হিৰণত কৰি কিনে তেওঁক প্ৰণাম জনাব লাগিব তেওঁক আমি শলাগ ল'ব লাগিব আমি হিন্দু সংগঠনবিলাকে তো গতিকে আমি তেওঁৰ পৰা শিকিবলগীয়া আছে যে আমি কি ধৰণে হিন্দুৰ কাৰণে কাম কৰিব লাগিব হিন্দুৰ মাজত একতা এটা এনাজৰী আনিব লাগিব তেওঁ আজি মামা বুলি কিনে গোটেই বিখ্যাত হৈ গৈছে এনেই বিখ্যাত নাই হোৱা কিন্তু মানুহে তেওঁৰ যিটো ৰেলী কৰি আছে তেওঁ ৰেলীত কিন্তু মানুহে চকু পানী টুকিছে তেওঁক চাই মেলি তো এনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁ সৃষ্টি কৰিছে এইটো আজি সৃষ্টি নাই হোৱা আজি অত বছৰৰ পৰা তেওঁ লাগি আছে সেই বিষয়টোৰ ওপৰত আৰু তেওঁ কাম কৰি আছে সেইটো বিষয়ত বুলি কিনি তেওঁ সেইটো সম্ভৱ হৈছে তো সেই ধৰণে আমিও কাম কৰিব লাগিব হিন্দুৰ বিষয়ে হিন্দুৰ প্ৰত্যেকটা সমস্যাত আমি সোমাব লাগিব প্ৰত্যেকটা সমস্যা আমি সমাধান কৰিব চেষ্টা কৰিব লাগিব আৰু প্ৰত্যেকটা ক্ষেত্ৰতে আমি হিন্দু সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব তেতিয়াহে গৈ কিনি এদিন আমি সফল হ'ম মই ভাবোঁ আৰু নিশ্চয় হ'ম আমি আপোনালোকে যুৱ সমাজখনক কেনেকৈ এই সংগঠনটোক জড়িত কৰে পোনপ্ৰথমতে আমি যুৱ সমাজক লৈ মেলি কোনোবা এটা ঠাইত আমি এটা মিটিং অৰ্গেনাইজ কৰোঁ সেই মিটিঙতে আমি ধৰি লওক তেওঁলোকক আমাৰ যিখিনি ৰাষ্ট্ৰীয় বজৰং দলৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে আমি তেওঁলোকক জনাওঁ যে আমি কি কৰিব বিচাৰিছোঁ হিন্দু সংগঠনটোক কেনেকৈ আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু হিন্দুত্বৰ ভাৱধাৰাটোক কেনেকৈ আগবঢ়াই লৈ যাব সেইবিলাক বিষয়ে তেওঁলোকক জনাওঁ আমি তেওঁলোকক কওঁ যে আজি যদি তেওঁলোকে যদি আজি হিন্দু যুৱক হিচাপে থাকি মেলি হিন্দুৰ কাৰণে যদি কাম কৰিব নোৱাৰে কালি যদি এই হিন্দু ধৰ্মটোৰ প্ৰতি যদি কিবা এটা শনি সংকেত এটা আহে আৰু সেই আমাৰ হিন্দু ধৰ্মটো যদি নিহকৰ এটা পৰ্যায়লৈকে পায় তো তাৰপিছত তেওঁলোকে কি কৰিব তেওঁলোকে সেইটো সময়লৈকে ৰখি কিনি লাভ নাই গতিকে তেওঁলোকে এতিয়া সময় আছে যে আমি সকলোৱে মিলি আৰু এই হিন্দু ধৰ্মৰ ৰক্ষাৰ অৰ্থে আমাৰ গৌ ৰক্ষাই হওক বা আমাৰ লভ জিহাদৰ প্ৰতি আমি থিয় হ'ব লাগে বা আমি ধৰ্মান্তৰৰ প্ৰতি থিয় হ'ব লাগে এইবিলাকৰ প্ৰতি আমি এতিয়াই থিয় হ'ব লাগিব মাৰ বান্ধি থিয় হ'ব লাগিব সকলোকে এইবিলাক বস্তু আমি তেওঁলোকৰ লগত আলোচনা কৰোঁ আৰু তেওঁলোকক বুজাওঁ যে এইবিলাক বস্তু আমি কৰাটো দৰকাৰ আছে আৰু আমি আমাৰ মন্দিৰ সংৰক্ষণ কৰা বা আমাৰ সত্ৰসমূহ সংৰক্ষণ কৰা এইবিলাক বস্তুৰ বিষয়ে আমি জনাওঁ এইবিলাক বস্তু আমি তেওঁলোকক কোৱাৰ পিছত তেওঁলোকক আমি কওঁ যে তোমালোকে এতিয়া আমালোকৰ তাত মানে হিন্দু সংগঠনলৈ আহিব লাগে আৰু হিন্দুৰ প্ৰতি এটা কাম আৰম্ভ কৰোঁ এইটো নহয় যে হিন্দু সংগঠনত আহিলে তোমালোকে নিজৰ কাম চাম চব এৰি আহিব লাগিব কিন্তু আমি দিনটোত নিজৰ কাম চাম কৰি মেলি এঘণ্টা সময় এটাতো দিব পাৰোঁ ন আধা ঘণ্টা সময় এটাতো আমাৰ হিন্দুৰ কাৰণে আমি দিব পাৰোঁ যেতিয়া নেকি আমি ফৰ্মত যেতিয়া আমি লিখিব পাৰিছোঁ যে ৰিলিজিয়ন কি হয় হিন্দু বুলি তো সেই হিন্দু যিটো আমি লিখোঁ সেইটো কাৰণে অলপ আধা ঘণ্টা বা এঘণ্টা সময় এটা আমি নিজৰ হিন্দু সমাজখনৰ কাৰণে বা নিজৰ হিন্দু ধৰ্মটোৰ কাৰণে দিব নোৱাৰিম নেকি তো এইখিনি বস্তু আমি তেওঁলোকৰ লগত আলোচনা কৰোঁ আৰু তেওঁলোকক আমি মানে জোৰ জবস্তি কৰি কিনি নহয় তেওঁলোকক মনৰ পৰা আমি আহিব কওঁ
যোনে মনৰ পৰা আহিব সিয়ে হিন্দু সমাজৰ কাৰণে কাম কৰিব হয় নিশ্চয় কাৰোবাক আমি যদি ফ'ৰ্চফুলি বা জোৰ জবস্তি আনিম তেওঁ কিন্তু কেতিয়াও এনেকুৱা ভাবি থাকিব মনত যে মানে তেওঁলোকে আমাক মই এইটো ভবাই নাছিলোঁ মই হিন্দু সংগঠন কৰিম বা কিবা কৰিম কিন্তু তেওঁলোকে মোক কোৱাৰ কাৰণে মই জোৰ জবস্তি আছোঁ এই ধৰণৰ মনোভাৱটো লৈ কিনে আমি হিন্দু সমাজলৈ কাকো আনিব নিবিচাৰোঁ যোনে পিয়'ৰলি হিন্দু সমাজলৈ আহিব বিচাৰে তাকে আনিব বিচাৰোঁ তো এই হিন্দু সমাজখনৰ পৰাই কিন্তু বহুতখিনি আমাৰ ৰজা মহাৰাজা যি বীৰসকল মানে জন্ম লৈ গৈছে তো এই হিন্দু সমাজ যেনেকৈ বীৰ শিৱাজীৰ আমি নাম ক'ব পাৰোঁ মহাৰাণা প্ৰতাপৰ নাম ক'ব পাৰোঁ আমি লাচিত বৰফুকনক আমি নাম ক'ব পাৰোঁ অসমৰ পৰা তো গতিকে এই যিখিনি আমাৰ এই হিন্দু ধৰ্মৰ পৰাই তেওঁলোকে জন্ম লৈ গ্ৰহণ কৰি ওলাই গৈছে তো গতিকে তেওঁলোকে বীৰ গাথা আছে মানে তেওঁলোকৰ যিখিনি মানে ইতিহাসত তেওঁলোকে লিপিবদ্ধ হৈ আছে তো গতিকে সেনেকুৱা বীৰবিলাক যেতিয়া হিন্দু সমাজৰ পৰা গৈছে তো আমি নিজকে হিন্দু পৰিচয় দিবলৈ কাৰণে বা হিন্দু সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে ওলাবলৈ কাৰণে কেলৈ চিন্তা কৰিবলগীয়া হয় নিজৰ ধৰ্মটোক বচোৱাটো কিবা পাপ হয় নেকি বা কিবা বেয়া কাম হয় নেকি বেলেগ ধৰ্মৰ যিখিনি আছে তেওঁলোকেতো নিজৰ নিজৰ ধৰ্মৰ কাৰণে ঠিকেই কাম কৰি আছে তেওঁলোকেতো নিজৰ ধৰ্মক কোনোদিনাখন লাজ কৰা নাই কোনোদিনাখন তেওঁলোকে নিজৰ ধৰ্মৰ প্ৰতি কথা ক'বলৈ কাৰণে মানে মনত আকোচ ভাগ অনা নাই তো আমি কেলৈ কৰিম হিন্দুৱে অকল ছেকুলাৰ হ'ব নেকি ভাৰতবৰ্ষত বাকীখিনি ছেকুলাৰ নহ'ব যদি ভাৰতবৰ্ষখন ছেকুলাৰ হয় তেতিয়াহ'লে অকল হিন্দুৱে কেলৈ ছেকুলাৰ হৈ থাকিব বেলেগবিলাকতো কেতিয়াও ছেকুলাৰ নহয় আজি ৰিচেণ্টলি মই এটা ঘটনা কৈ আছোঁ আপোনালোকক যে আজি অলপ দিন আগতে মিডিয়াত পূৰা এই বস্তুটো হাইলাইট হৈ আছে যে দিল্লীত এটা আপোনাৰ হোলীৰ দিনাখন এজন হিন্দু যুৱকৰ ঘৰত তো হোলী আমাৰতো হয় হোলীত ধৰি লওক কোনোবা কাৰোবাক তো এই যুৱকজনৰ ঘৰত এজনী সৰু ছোৱালী আছিলে তাই মানে কাষেৰে যেতিয়া নেকি এজনী মুছলিম মহিলা বুৰ্খা লগাই গৈ আছিলে তেওঁ ভুল ক্ৰমে বা তেওঁ মানে ধৰি লওক সৰু ল'ৰা ছোৱালীয়ে ধৰি লওক ধেমালিতে অলপমান ৰং হেৰি কৰি দিয়ে তো সেই ৰংটো যেতিয়া তালৈকে নিক্ষেপ কৰি দিয়ে তো অলপমান ৰং লাগে তেওঁ তো ৰংটো লগাৰ পিছত তেওঁ যিজনী মহিলাই তেওঁ নিজৰ ঘৰত গৈ আৰু সেই এৰিয়াটোত মানে আমাৰ হিন্দুসকল কম আছে হিন্দু ঘৰ মানে অলপ একদম 2-3 ঘৰেই আছে তাত আৰু বেছিভাগ মানে ধৰি লওক তাত ইছলাম ধৰ্মী লোক আছে তো তাৰপিছত তেওঁ যেতিয়া মহিলাগৰাকীয়ে তেওঁ গৈ মেলি আৰু আপোনাৰ নিজৰ ঘৰত জনাই যে এনেকৈ তেনেকৈ কথা মোক জোৰ জবস্তি ৰং লগাই দিছে বা কিবা কৰিছে বোলে তো তেওঁলোকৰ ঘৰৰ মানুহে গৈ মেলি আৰু সেই ল'ৰাজনৰ ওপৰত এটেক কৰে আৰু ইমানেই বেয়াকৈ এটেক কৰে যে সেই ল'ৰাজনে মৃত্যুৰ মুখলৈ যায় তো গতিকে এটা সামান্য ৰঙৰ কাৰণে কোনোবা এজনৰ ব্যক্তিক বা কোনোবা এজন ল'ৰাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো ন্যায় হয় নে অন্যায় হয় অন্যায় হয় আপোনালোকৰ চকুৰ আগত হৈছে নে ঘটনাটো আমাৰ চকুৰ আগত হোৱা নাই কিন্তু আমি মিডিয়াত আমি এই বস্তুটো চাইছোঁ বা চেনেলৰ যোগে মিডিয়া চেনেলৰ যোগে বা আমি ফেচবুকৰ জৰিয়তে এই বস্তুটো চাবলৈ পাইছোঁ তো এইখিনি বস্তু আমাৰ মনত আঘাত দিয়ে তো এইখিনি বস্তু নহ'বলৈ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে আমি নিজৰ ধৰ্মটোক শক্তিশালী কৰিব লাগিব সুসংগঠিত কৰিব লাগিব হিন্দু সমাজখনক হিন্দু সভ্যতাৰ প্ৰতি জ্ঞান দিব লাগিব আজি বীৰ শিৱাজী নাম কোৱাৰ লগে লগে যি মোগলৰ ৰজাবিলাক আছিলে পেণ্টত পেচাব কৰি দিছিলে তেওঁলোকে এনেকুৱা ধৰণৰ এটা হিন্দু সমাজৰ পৰা আমি বিলংছ কৰোঁ মহাৰাণা প্ৰতাপৰ নাম হ'লেই কিনি চালৱাৰ পিন্ধিবৰ কাৰণে মজবুৰ হৈ গৈছিলে মানে তেওঁলোকে চালৱাৰ পিন্ধিবৰ কাৰণে মজবুৰ হৈ গৈছিলে আমাৰ এই মহাৰাণা প্ৰতাপৰ নাম হ'লি মেলি ৰিচেণ্টলি আপোনাৰ এই বীৰ শিৱাজীৰ কিবা এটা মুভি ওলাইছিলে ন হয় কি ওলাইছিলে ছত্ৰপতি শিৱাজী ছত্ৰপতি শিৱাজী সেইখন মই বীৰ শিৱাজী কৈছোঁ কিন্তু তেওঁক ছত্ৰপতি শিৱাজী বুলিহে গোটেই ভাৰতবৰ্ষত জনা যায় সেইখন চিনেমা আপুনি চাইছেনে সেইখন চিনেমা মই সেনেকৈ চোৱা নাই কিন্তু মানে তেওঁ অলপ চলপ মই ক'ৰবাত তেওঁৰ ক্লিপখিনি চাইছোঁ বা অলপ চলপ ক'ৰবাত অলপ চলপ পঢ়িছোঁ অলপ চলপ সেইধৰণে বহলভাৱে তেওঁক মানে এনেকৈ হেৰিটো কৰা নাই কিন্তু তেওঁৰ কিছুমান বস্তু চাইছোঁ মানে ৰিচেণ্টলি চিনেমা এটা লাগিছে কেৰেলা বুলি সেই চিনেমাটোৰ বিষয়ে আপুনি কি ক'ব যিটো এই কেৰেলা ষ্টৰীৰ কথাটো আপোনাৰ এতিয়া কৈছে মোক এই কেৰেলা ষ্টৰীৰ কথাটো এনেকুৱা ধৰণৰ যে সেইটো আমাৰ প্ৰত্যেকটা হিন্দু ছোৱালী আৰু মহিলাসকলে এইটো চাব লাগে হিন্দু আমাৰ বাইদেউ ভণ্টিসকলে সকলোৱে কিন্তু এইটো চাব লাগে আৰু সেই যিটো আপোনাৰ তাৰ চিনেমাটো বনাইছে তাৰ কিন্তু কাহিনীটো একদম গভীৰ আৰু গভীৰ দুখৰ বেদনাৰ কাহিনী কিন্তু বনাইছে যিসকলে তাত সেই ঘটনাবিলাকত যাৰ লগত হৈছিলে সেইবিলাকৰ লগতে সত্য ঘটনাতে আধাৰিত কৰি তেওঁলোকে এই চিনেমাটো বনাইছে গতিকে এই চিনেমাটো চোৱাটো অতিকৈ দৰকাৰ এইটো কাৰণে আছে ছোৱালী আৰু যিসকল আমাৰ হিন্দু ছোৱালী আছে হিন্দু বাইদেউ ভণ্টিসকল আছে হিন্দু মহিলাসকল আছে তেওঁলোকে চোৱাটো কি তেওঁলোকে যে লভ জিহাদৰ কি ধৰণে তেওঁলোকে চিকাৰ লৈ যায় বা তেওঁলোকে কি ধৰণে ধৰ্মান্তৰণ কৰায় বা তেওঁলোকে কি ধৰণে লভ জিহাদ কৰি মেলি এজনী ছোৱালীক লৈ মেলি তাৰপিছত তেওঁক মানে কি ধৰণে টৰ্চাৰ কৰে
নিজৰ ধৰ্মটো এৰুৱাবলৈ কাৰণে আৰু কি ধৰণে তেওঁ গোটেই জীৱনটো টৰ্চাৰ হওঁতে হওঁতে এটা সময়ত তেওঁ নিজৰ জীৱনটো শেষ কৰিবলগীয়া হয় তো এই বিষয়বস্তুটো লৈ মেলি এই চিনেমাটো হৈছে আৰু এই চিনেমাটো আমাৰ প্ৰত্যেকে চাব লাগে আমাৰ হিন্দু সমাজৰ প্ৰত্যেকটা যুৱতীয়ে চাব লাগে প্ৰত্যেকটা আমাৰ বাইদেউ ভণ্টিয়ে চাব লাগে আৰু মই চবকে আহ্বান জনাম যে এই চিনেমাটো প্ৰত্যেকে কিন্তু চাব লাগে এইটোৰ পৰা বহুতখিনি শিক্ষা তেওঁলোকে পাব যে কি ধৰণে তেওঁলোকে প্ৰলোভনৰ দ্বাৰা বিভিন্ন প্ৰলোভনৰ দ্বাৰা আৰু মিছা কথাৰে মিছা আভুৱা দি মেলি আমাৰ হিন্দু ছোৱালীসকলক তেওঁলোকে মানে নিজৰ প্ৰেমৰ জালত ফচাই মেলি আৰু তাৰপিছত তেওঁলোকে সেই ছোৱালীজনীৰ জীৱন শেষ কৰে বা সেই বাইদেউজনী বা ভণ্টিজনীৰ জীৱন শেষ কৰে বা সেই মহিলাজনীৰ জীৱন শেষ কৰে তো এইখিনি বিষয়বস্তু লৈ মেলি এই চিনেমাটো বনাইছে আৰু এই চিনেমাখন চোৱাটো অতিকৈ দৰকাৰ আছে আজি হিন্দু সমাজৰ আমি হিন্দু সংগঠনৰ প্ৰত্যেকটা সংগঠনে এই চিনেমাটোক আমি ছাপোৰ্ট দিব লাগে আৰু মই ভাবোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাম যে এই চিনেমাখন আমাৰ প্ৰত্যেকটা অসমৰ চিনেমা হলত আমি লগাবৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু আমি হিন্দু সংগঠনসকলে লগ লাগি এই চিনেমাটো প্ৰত্যেকটা গাঁও অঞ্চলতে হওক বা গাঁও অঞ্চলৰ পৰা হওক বা টাউন অঞ্চলৰ পৰাই হওক আমাৰ প্ৰত্যেকটা মহিলা বা প্ৰত্যেকটা বাইদেউ ভণ্টিক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিব লাগে দেখুৱাব লাগে কিন্তু এই চিনেমাটো চাই মেলি অলপ হ'লেও কিছুমান জ্ঞান আহিব যে আমি এইখিনি বস্তুত কিন্তু কেতিয়াও যাব নালাগে ইয়াত যোৱাৰ লগে লগে কিন্তু আমাৰ কিন্তু জীৱনটো আমি মানে এটা নৰকলৈ ঠেলি লিয়া নহ'ব এইখিনি বস্তু তেওঁলোকৰ নিজে এইখিনি বস্তু অলপ হ'লেও কাচিত হ'লেও অলপ জ্ঞানখিনি আহিব এইখিনি বস্তুৰ পৰা এই ৰাষ্ট্ৰীয় বজৰং দল সংগঠনটোত কাম কৰি থকা সময়ত এনেকুৱা স্মৰণীয় ঘটনা আছে নেকি আপোনাৰ স্মৰণীয় ঘটনা বুলি কিনি ক'লে ৰাষ্ট্ৰীয় বজৰং দল কৰাৰ সময়ত স্মৰণীয় ঘটনা আছে বহুতখিনি আছে স্মৰণীয় ঘটনা তাৰ ভিতৰত ধৰি লওক আমি এই এবাৰ আমাৰ হিন্দু দেৱী দেৱতাক এজনে কিন্তু বহুত বেয়াকৈ অশ্লীল ভাষাৰে তেওঁলোকে গালি পাৰিছিলে তেওঁ মেছেজিং কৰিছিলে এজন হিন্দু যুৱকৰ লগতে তেওঁ হৈ আছিলে মেছেজিংটো তো সেই মেছেজিংটো কৰিছিলে আৰু সেই মেছেজিংটো আমি তাত লক্ষ্য কৰিছিলোঁ যে তেওঁ সেই যিটো হিন্দু যুৱক আছিলে আমাৰ তেওঁৰ লগত আমি কথা বতৰা পাতি তেওঁ আমাক মেছেজখিনি দেখালে যে এনেকুৱা ধৰণৰ মেছেজ তো অতি অশ্লীলভাৱে তেওঁ আমাক দেৱ দেৱীখিনি হেৰি কৰিছিলে তো এইখিনি বিষয়ত আমি তেওঁক কেছ দিছিলোঁ আৰু সেই কেছটো দিয়াৰ পিছত তেওঁক পুলিচে এৰেষ্ট কৰিছিলে এৰেষ্ট কৰাৰ পিছত জেল হাজতলৈ প্ৰেৰণ কৰিছিলে আৰু এই কেছটোত কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এইটো আমাৰ ফেচবুকৰ জৰিয়তে তেওঁৰ পেজতো তেওঁ উল্লেখ কৰিছিলে এই মানুহজনৰ নামটো কি আছিল বাৰু জনক ৰেহমান বুলি জনক ৰেহমান আপোনাৰ এই কাম কৰাৰ প্ৰেৰণা ক'ৰ পৰা পায় যিহেতুকে এটা হিন্দু যুৱক হিচাপে কাম কৰিবৰ কাৰণে প্ৰেৰণাটো পোনপ্ৰথমতে আমি মোৰ প্ৰভু বজৰংবলীৰ পৰাই আমি পাওঁ আৰু যিহেতুকে আমাৰ সংগঠনৰো নামটো ৰাষ্ট্ৰীয় বজৰং দল তো গতিকে আমি বজৰংবলীৰ পৰাই প্ৰথম প্ৰেৰণা পাওঁ যে কি ধৰণে তেওঁ শ্ৰীৰাম প্ৰভু শ্ৰীৰামক মানে সহায় কৰিছিলে তেওঁ যুদ্ধত জয় হ'বলৈ কাৰণে সীতা মাতাক আনিবলৈ কাৰণে বা তেওঁ কি ধৰণে মানে সকলো সংকটতে শ্ৰীৰামৰ লগত লগ লাগি মেলি তেওঁক সহায় কৰি মেলি আৰু এই যুদ্ধত জয় কৰাইছিলে আৰু ৰাৱণক তেওঁ হৰুৱাবৰ কাৰণে তেওঁ মানে যিখিনি কাম কৰিলে বা ৰাৱণে এই যুদ্ধত যে ৰাৱণ হাৰিলে বা আমাৰ প্ৰভু শ্ৰীৰামে জয়ী হ'ল তো ইয়াত বৃহৎ অৱদান আমাৰ হনুমানজীৰ আছে হনুমানজীয়ে কি ধৰণে লংকা দহন কৰিলে হয় নাই আৰু হনুমানজীয়ে কি ধৰণে মানে এটা ভক্ত আৰু প্ৰভুৰ মাজৰ যিটো বান্ধোন সেই বান্ধোনটো তেওঁ দেখুৱালে যে কি ধৰণে মানুহে আমি ভক্তিভাৱটো কাৰোবাৰ প্ৰতি যদি আমাৰ থাকে তো কেনেকুৱা ধৰণৰ থাকে তো এই বস্তুটো আমি হনুমানজীৰ পৰা শিকিছোঁ আৰু হনুমানজীকে মই ভাবোঁ যে হনুমানজীৰ প্ৰেৰণাতে আজি আমি এইখিনি বস্তু কৰিবলৈ গৈ আছোঁ আৰু হনুমানজীৰ আমি সেইবাবেই আমি যুৱ সমাজক সদায় হনুমান চালিচা পাঠ কৰিবলৈ কাৰণে আহ্বান জনাওঁ আৰু আমাৰ যিমান কমিটি আছে সেই কমিটি বা উপশাখা কমিটি শাখা কমিটিসমূহত আমি সদায় কওঁ যে আপোনালোকে যেতিয়াও আপোনালোকে সভা সমিতি পাতিব তাত হনুমান চালিচাও পাঠ কৰিব হনুমান চালিচাৰ পাঠটো পজিটিভনেছ আনিব মানুহৰ মাজত এটা ধনাত্মক চিন্তাধাৰা আনিব মানুহৰ মাজত হনুমান চালিচাত ইমান শক্তি আছে হনুমান চালিচা ৰেগুলাৰ পাঠ কৰাৰ লগে লগে আমি নিজে ধনাত্মক হ'ব ধৰিম আমাৰ মাজৰ পৰা যিখিনি ঋণাত্মক বস্তু আছে নেগেটিভ যিখিনি আমাৰ বস্তু আছে সেই নেগেটিভ বস্তুটো আমাৰ পৰা আঁতৰ হ'ব হনুমানজীৰ কৃপাত আৰু সেইটো মই পাৰ্চনেলি ক'ব বিচাৰিছোঁ মই নিজকো ময়ো আজি হনুমান চালিচা পাঠ কৰি আছোঁ কণ্টিনিউৱাছলি আজি 7-8 বছৰৰ পৰা কিন্তু এইটো ৰিজাল্ট আছে হনুমান চালিচা যোনে পাঠ কৰিব সি পজিটিভে হৈ থাকিব যিমান সাংঘাতিক পৰিস্থিতিও যদি জীৱনত আহি গৈছে এই হনুমান চালিচাই কিন্তু আপোনাক কেতিয়াও মানে বিপথে পৰিচালিত হ'ব নিদিব আপোনাক এটা ৱে দেখাব এটা ৰাস্তা দেখাব যে আপুনি সেই ৰাস্তাটোত যাব পাৰিব আৰু সেই ৰাস্তাটোত আপুনি লাহে লাহে আপোনাক লৈ গুচি যাব সি আপোনাক কেতিয়াও হাৰিব নিদিয়ে যি শক্তিয়ে লাগি নাযাওক কিয় আপোনাৰ পিছত
তো এইখিনি বস্তু আমি প্ৰেৰণা হনুমানজীৰ পৰাই লৈছোঁ আৰু বজৰংবলীৰ পৰাই লৈছোঁ আৰু লগতে আমাৰ যিসকল বীৰ আছে সেই বীৰসকলৰ যিখিনি আমি চাওঁ যেনেকৈ আমাৰ ছত্ৰপতি শিৱাজী মহাৰাজ হৈ গ'ল মহাৰাণা প্ৰতাপ হৈ গ'ল পৃথিৱীৰাজ চৌহান হৈ গ'ল লাচিত বৰফুকন হৈ গ'ল আমাৰ অসমত তো এইসকলকো চাই মেলি আমি শিকোঁ যে লাচিত বৰফুকনে মোগলে জাতিকে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁ যি ব্যৱস্থা কৰি আছিলে ৱাল বনোৱা তেওঁ যি বেৰৰ ব্যৱস্থা কৰি আছিল তাত বনাবলৈ কাৰণে সেই বেৰ যেতিয়া তেওঁ বনাই আছিলে বা যি বান্ধ বনাই আছিলে সেই বান্ধ বনোৱা সময়ত কাম লেহেমীয়া গতিত হোৱাৰ কাৰণে তেওঁ নিজৰ মোমায়েকৰ শিৰছেদ কৰি গুচি দিছিলে সেই তো ইমানখিনি মানে নিজৰ দেশতকৈ আৰু তেওঁ সেইটো সময়ত কৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি তো সিমানখিনি তেওঁৰ মানে নিজৰ দেশৰ প্ৰতি প্ৰেম আছিলে নিজৰ মোমাইক তেওঁ মানে শিৰছেদ কৰি দিলে তেওঁ কাম লেহেমীয়া কৰাৰ কাৰণে আৰু সেই শিৰছেদটো কৰাৰ লগে লগে কামটো যদি মানে যিটো কামটো আৰু ক্ষিপ্ৰ কৰি থৈ মেলি আৰু অতি সোনকালে সেই বান্ধটো বনোৱা হ'ল গেটটো বনোৱা হ'ল তো গতিকে তেতিয়াহে আমি মোগলক ৰক্ষা কৰিব পাৰিলোঁ অসমখনত তো এই ধৰণৰ যি আমি ইতিহাসত যি কাহিনী আমি পাইছোঁ সেইখিনিৰ পৰা আমি প্ৰেৰণা পাইছোঁ আৰু আমাৰ হনুমানজী আছেই আমাৰ ৰাষ্ট্ৰীয় বজৰং দল বুলি আমাৰ নামেই আছে নামতে আমাৰ বজৰং বুলি আছে তো এইবিলাকৰ পৰা আমি প্ৰেৰণা লৈছোঁ আপুনি যিহেতু কৈছে যে যেনেকুৱা চিটুৱেশ্যন আহি যাওক আপুনি যদি হনুমান চালিচা পঢ়ে বা গায় তেতিয়া মানে আপোনাৰ যি দুখ বিপদ থাকিব বা যি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা সেইটো আঁতৰ হৈ যায় বা প্ৰব্লেমটো ছল্ভ হৈ যায় ছল্ভ মানে চব কঠিন বস্তুটো কঠিন সময়টো মানুহৰ জীৱনত আহিবই সেইটো আপুনি নুই কৰিব নোৱাৰে কিন্তু সেই কঠিন সময়ত যে আপুনি কিবা এটা শক্তিৰ ওপৰত ভৰসা কৰি থাকিব নহয় তেতিয়া সেই শক্তিটোৱে আপোনাক সেই সময়খিনি পাৰ কৰি দিয়ে সেই কঠিন সময়খিনিত পাৰ কৰি দিয়ে মানুহৰ কিছুমান এনেকুৱাই সময় আহে যে মানুহে মানে নিজৰ জীৱনটোক শেষ কৰিবলৈ পৰ্যায়লৈ লৈ যায় তো যদি আপুনি হনুমান চালিচা পাঠ কৰি আছে আপোনাক সেই লাষ্ট ষ্টেজলৈকে কেতিয়াও আপোনাক কোনো শক্তিয়ে লৈ যাব নোৱাৰে যদি আপুনি হনুমানজীৰ শ্ৰীচৰণত আছে এই ডুমডুমা অঞ্চলটোত এনেকুৱা ডাঙৰ সমস্যা কি আছে যিটো মানে আপোনাৰ এই ৰাষ্ট্ৰীয় বজৰং দলে অহা 5টা বছৰ বা সমস্যাটো সমাধান কৰিবৰ কাৰণে ওলাই আহিছে সমস্যাটো এনেকৈ ক'বলৈ কাৰণে বহুতখিনি সমস্যা আছে কিন্তু পোনপ্ৰথমেতো মই সমস্যাখিনিলৈ মই গুৰুত্ব দিয়াৰ প্ৰতি এতিয়া গুৰুত্ব দিমেই সমস্যাখিনিও আমি সমাধান কৰাটো আমাৰ মানে কৰ্তব্যই হয় কিন্তু তথাপিও পোনপ্ৰথমৰ কৰ্তব্যটো হ'ল যে আমি হিন্দুসকলৰ মাজত সুসংগঠিত এটা বান্ধোন আনাটো যে প্ৰত্যেকেই নিজকে হিন্দু হিচাপে পৰিচয় দিবলৈ কাৰণে লাজ নকৰিব হিন্দু হিচাপে হেৰি কৰিব সেই বস্তুটো আমি আনিব বিচাৰিছোঁ সেই মেণ্টেলিটিটো আনিব সেই মানসিকতাটো আমি আনিব বিচাৰিছোঁ যে প্ৰথমে হিন্দু হিচাপে আমি পৰিচয় দিব লাগিব যেতিয়া এই বস্তুটো আমি যেতিয়া ডুমডুমাত আনি ল'ম তেতিয়া আমি অট'মেটিকলি যিকোনো কামত দিম মানে এইটো হ'ব এতিয়া কি হ'ব যে যিকোনো বস্তুত যেনেকৈ এটা মানে কথা আছে যে মানে যিকোনো বস্তুতে হাত দিলে এইটো হুন হৈ যায় বুলি কয় যে পাথৰতো হাত হুন দিলে হুন হৈ যায় সেই ধৰণে মানে এই বস্তুটো মানে যেতিয়া আমি এই হিন্দুত্বৰ ভাৱধাৰাটো যেতিয়া আমাৰ যুৱকসকলৰ যুৱতীসকলৰ মহিলাসকলৰ প্ৰত্যেকটা ব্যক্তিৰ মনত যেতিয়া আমি এই হিন্দুত্বৰ ভাৱধাৰাটো লৈ আনিম নহয় আমি কাম কৰিবৰ কাৰণে আৰু ইজি হৈ যাব যিটো কাম কৰিবলৈ কাৰণে আমি 5 বছৰৰ কাৰণে আমি আপুনি ক'লে যে 5 বছৰত আপুনি কি কৰিব বুলি সেই কামটো আমাৰ এমাহৰ ভিতৰতো হৈ যাব পাৰে কিন্তু প্ৰথম আমি এই ভাৱধাৰাটো আনিব লাগিব প্ৰয়োজন আছে এই ভাৱধাৰাটো আনিবৰ কাৰণে খালি এটা সমিতি বনাই সেই সমিতিৰ বিষয়ে ববিয়াই খালি হিন্দুত্বৰ কাৰণে কাম কৰি যাব নাই এই ভাৱধাৰাটো যেতিয়ালৈকে নাহিব তেতিয়ালৈকে কেনেকৈ হ'ব আজি বেলেগ যিখিনি ৰিলিজিয়াছ আছে বা বেলেগ যিখিনি ধৰ্মৰ আছে ধৰ্মাৱলম্বী আছে তেওঁলোকক কিন্তু তেওঁলোকৰ ধৰ্মৰ প্ৰত্যেকটা ব্যক্তি প্ৰত্যেকটা মহিলাই প্ৰত্যেকটা যুৱক যুৱতীয়ে কিন্তু ছাপৰ্ট দিয়ে পুৰা ফুল ছাপৰ্ট সেই বুলি কিনি তেওঁলোকৰ যিখিনি সংগঠন আছে এই সংগঠনসকল পিছত এটা খোজ কৰি আগবাঢ়ি গৈ থাকে তো সেই ধৰণে আমিও আমাৰ হিন্দু সমাজৰ মাজত সুসংগঠিত কৰিবৰ কাৰণে হ'লে হিন্দুত্বৰ ভাৱধাৰাটো আগবঢ়াই ল'ব লাগিব আৰু এই হিন্দুত্বৰ ভাৱধাৰা যেতিয়া আগবাঢ়িব তেওঁলোকৰ মনত যেতিয়া হিন্দুত্বৰ ভাৱধাৰা আহিব তেতিয়া অট'মেটিকলি বহুতখিনি বস্তু সমাধান হ'ব ধৰিব তাৰপিছত লাহে লাহে আমি স্পীডেৰে বহুত ক্ষিপ্ৰ গতিত আমি কাম কৰিব পাৰিম যুৱ সমাজে কোনটো দিশত মানে আমাৰ নহয় হিন্দু ধৰ্মটোক আগুৱাই লৈ যাবলৈ মানে সুযোগ দিলে ভাল হ'ব যুৱ সমাজক তো পোনপ্ৰথমে যুৱ সমাজখন সুসংগঠিত হ'বলৈ কাৰণে প্ৰথমে মই ভাবোঁ যে আমি প্ৰথমে ঘৰখনৰ পৰাই আৰম্ভ কৰিব ঘৰখনৰ পৰা কি কাৰণে আৰম্ভ কৰিব যে আজিকালি দিনত আমি যেতিয়া আমি হিন্দু শব্দটো আহি গৈছে তো হিন্দু শব্দটো যেতিয়া আহি গৈছে সনাতনী হিন্দু এই শব্দটো যেতিয়া আমাৰ আহি যায় এই শব্দটোৰ অহাৰ লগে লগে আমাৰ আধ্যাত্মিক বস্তুটো ইয়াত জড়িত হৈ আছে তো গতিকে মই ভাবোঁ যিসকল যুৱক যুৱতী যিসকল আছে যুৱ প্ৰজন্ম যিসকল সেই যুৱ প্ৰজন্মই অলপ আধ্যাত্মিকৰ ফালে গতি কৰিব লাগে আধ্যাত্মিক দিশটোতে সকলো আছে কিন্তু
আজি আমি ভাবক আমি ভাৰতবৰ্ষত বসবাস কৰি আছোঁ, আমাৰ ইয়াত মডাৰ্ণাইজ আমি হৈ গৈছোঁ, আমি মানে মডাৰ্ণ যুগলৈ যাব ধৰিছোঁ, আমি পূজা পাঠ কম কৰোঁ, হেৰি কৰোঁ, কিন্তু আজি ভাবক আপুনি ফৰেন কাণ্ট্ৰিৰ মানুহখিনি কিন্তু আমাৰ আধ্যাত্মিক বস্তুটোক তেওঁলোকে লৈ লৈছে। কিন্তু তেওঁলোকে কেতিয়াও লাজ কৰা নাই। তেওঁলোকে কিন্তু এটা চিটি মানে নিউয়ৰ্ক চিটি হৈ যাওক বা ডাঙৰ ডাঙৰ লণ্ডনৰ চিটিত তেওঁলোকে কিন্তু মানে কীৰ্তন কিন্তু তেওঁ কৰি আছে, তেওঁলোকে কৰে কীৰ্তন পাব্লিকৰ মাজত। তেওঁলোকে কিন্তু ধুতি আৰু মানে ফুট লগাই মেলি আৰু তাৰপিছত তেওঁলোকে হৰে ৰাম হৰে কৃষ্ণৰ কীৰ্তন কৰি আছে। তেওঁলোকে কিন্তু কোনো লাজ কৰা নাই। আজি যিটো বস্তু আমাৰ ভাৰতবৰ্ষত সৃষ্টি, আমাৰ হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ যিটো কীৰ্তন পৰা লৈ আদি কৰি সকলো বস্তু আমাৰ এই ভাৰতবৰ্ষত সৃষ্টি, আৰু আমি কিন্তু আজি সেই বস্তুটো নকৰিছোঁ, কিন্তু আমাৰ ফৰেন কাণ্ট্ৰিৰ মানুহসকলে সেই বস্তুটো কৰি আছে। তো গতিকে পোনপ্ৰথমে আমি আধ্যাত্মিকৰ ফালে যাব লাগিব। আধ্যাত্মিকতাটো যেতিয়া আমাৰ অন্তৰত আহিব, সকলোখিনি ক্ষেত্ৰতে আমাৰ সহায় হ'ব। পঢ়া শুনা ক্ষেত্ৰতো সহায় হ'ব, নিজৰ মা দেউতাকো আমি সন্মান কৰিব পাৰিম, সন্মান কৰিবৰ কাৰণে আমাৰ ইচ্ছা আহিব, ইচ্ছা জাগিব। আজি যি ধৰণে আজি এটা প্ৰজন্ম আহিছে যে সেই প্ৰজন্মটোৱে নিজৰ মা দেউতাৰ প্ৰতি কিন্তু অকণমানো হেৰি নোহোৱা হৈ গৈছে। যে মা দেউতাই আজি ইমান কষ্টৰে আমাক পঢ়া লিখা কৰাই, আমাক সকলো সা সুবিধা দিয়ে, তেওঁলোকে যিমানখিনি নাথাকিলেও তেওঁলোকে আমাক দিয়ে, হয় নাই? তো গতিকে তেওঁলোকৰ প্ৰতিও আমি সন্মান জনাব লাগে। কিন্তু আজি দেখাত মানে কিছুমান এনেকুৱা ধৰণৰ হৈছে যে মানে আৰু যে আমি আমাৰ ডাঙৰক সন্মান কৰিবৰ কাৰণে অলপ আমি কাঞ্চিত অনুভৱ কৰোঁ, কিঞ্চিত অনুভৱ কৰোঁ যে মানে এইখিনি কিনো মডাৰ্ণ নাই যে আমি হৈ যাব বিচাৰিছোঁ। তো গতিকে এই আধ্যাত্মিক যিটো বিষয় আছে, সেই আধ্যাত্মিক বিষয়টো যেতিয়া আমাৰ জীৱনলৈ আহিব, আধ্যাত্মিকতাৰ ফালে যেতিয়া আমি ঢাল ল'ম, তেতিয়া অট'মেটিকলি প্ৰভুৰ আশীৰ্বাদত সকলোখিনি বস্তু হয়। কিন্তু সকলোখিনি বস্তু প্ৰভুৰ আশীৰ্বাদতে হয়। আপুনি এইটো ক'ব নোৱাৰে যে প্ৰভুৰ বিনা আশীৰ্বাদত কিবা এটা হ'ব। প্ৰভুৰ সকলো বস্তুটো, আজি আপুনি ইয়াত বহি আছে, মই ইয়াত বহি আছোঁ, কেতিয়া আমাৰ মৃত্যু আছে আপুনিও নাজানে, ময়ো নাজানো, হয় নাই? এইটো বস্তু আমি ডিফাইন কৰিব পাৰিম নেকি যে আপুনি কেতিয়া মৰিব বা মই কেতিয়া মোৰ মৃত্যু হ'ব, কেতিয়া আপোনাৰ মৃত্যু আমি কোনো ক'ব পাৰিব? যিমানো আমাৰ চাইণ্টিফিক আমি যিমানো ওপৰলৈকে গুচি গ'লেও আমি এইটো কৰিব নোৱাৰোঁ। এই বস্তুটো কিন্তু তেওঁৰ জন্ম মৃত্যু বিবাহৰ পৰা লৈ কিনে আদি কৰি কিনে আজি আমি খাই আছোঁ, আমি বৈ আছোঁ, আমি ক'ৰবাত কিবা কৰি আছোঁ, আমি ঘৰ বনাই আছোঁ, ক'ৰবাত আপোনালোকে কেমেৰালৈ গৈ আছে, ক'ৰবাত কিবা কৰিছে, সেইখিনি সকলো বস্তু তাৰ ইচ্ছা অনুযায়ী হয়। তাৰ বিনা ইচ্ছাত এটাও বস্তু আজি এটা পাতো লৰচন নকৰে। তো গতিকে যদি আমি অলপ আধ্যাত্মিকলৈ যাওঁ, আধ্যাত্মিকত গ'লে আমাৰ সকলোখিনি বস্তু হ'বলৈ ধৰে। আধ্যাত্মিক দিশটোৰ পৰাই সকলো সম্ভৱ হয় আৰু সকলো পাইছে। আজি স্বামী বিবেকানন্দই আধ্যাত্মিক দিশটোত থাকি মেলিয়ে তেওঁ আমেৰিকাত গৈ কিনি ভাষণ দিব পাৰিলে। তেওঁ এজন সন্যাসীহে আছিলে, সিহঁতে ইমান টপ লেভেলত গৈ মেলি আজি আমেৰিকাৰ নিচিনা এটা সেইটো সময়তে আমেৰিকাত গৈ কিনি ভাষণ দিছিলে তেওঁ, হয় নাই? তো গতিকে সেইটো আধ্যাত্মিক দিশৰ লগত জড়িত হোৱাৰ কাৰণে হৈছিলে। তো এইখিনি বহুতখিনি আমাৰ আছে যিখিনি বস্তু আমি ল'ব পাৰোঁ, আমি এইখিনি আমাৰ ইতিহাসৰ পৰা, কিন্তু এইবিলাক বস্তু নলৈ কিনে আমি মডাৰ্ণ বস্তুটোক বেছি লওঁ মানে। তো সেই মডাৰ্ণ বস্তুটো মডাৰ্ণাইজ আমি হ'ব লাগিব, কিন্তু আমাৰ যিটো ধৰ্মত আমাৰ যিখিনি আমাৰ ৰীতি নীতি আছে, আমাৰ ধৰ্মত যিখিনি আধ্যাত্মিকভাৱে যিখিনি আমাৰ আছে, সেইখিনি বস্তুক আমি এৰাই চলিলে নহ'ব। এতিয়া মই এটা কথা, বেলেগ যিখিনি ধৰ্মৰ মানুহ আছে সেইখিনি ধৰ্মৰ সকলে কিন্তু নিজৰ যিটো ৰীতি নীতি আছে, নিজৰ যিটো আধ্যাত্মিকতা আছে, সেইটো কিন্তু কেতিয়াও নেৰে। বিশেষকৈ মই চাইছোঁ আমাৰ হিন্দু ধৰ্মৰে কিন্তু আধ্যাত্মিকতাটো এৰি মিলি চলে। মানে ভাবে যদি মই এটা সেইটো একচুৱেলি কিয় হয়, আপুনি কিয় হয় বুলি ভাবে? সেইটো একচুৱেলি কিয় হয় মানে আমি আধ্যাত্মিক বস্তুটোক এৰি এৰি চলি আছোঁ নহয়। যে এতিয়া ধৰি লওক প্ৰত্যেকটা ঘৰতে যদি আমি ৰাতিপুৱা যদি মা দেউতাকে যদি অলপ পূজা পাঠ কৰে আৰু ল'ৰাজনকো অলপ শিকায় যে পূজা পাঠ কৰিবলৈ কাৰণে, বা তেওঁলোকে যদি অলপ তেওঁলোকক নাম জপ, আজি আমাৰ এই ছ'চিয়েল মিডিয়াৰ কথা মই কৈছোঁ, আজি প্ৰেমানন্দ মহাৰাজ বুলি কিনি এজন আমাৰ সনাতন ধৰ্মৰ এজন গুৰু বিখ্যাত হৈ আছে এতিয়া ছ'চিয়েল মিডিয়াত, তেওঁ মানে ধৰি লওক ভাইৰেল হৈ আছে। তেওঁ কিছুমান কথা কয় যে নাম জপৰ দ্বাৰাই সকলো সম্ভৱ আছে, হয়, আৰু হয়ো সেইটো। নাম জপ মানে কি, এই কলি যুগত নাম জপৰ দ্বাৰাই মানুহ উদ্ধাৰ হ'ব। বিনা নাম জপত একো নহয়। নাম জপ মানে কি, নাম জপ কাৰ নাম জপ কৰিব লাগে? আপুনি যাকে ভাল পায় তাৰে নাম জপ কৰক। যিকোনো প্ৰভুক, আপুনি হিন্দু ধৰ্মত যিকোনো ভগৱানক, আপুনি যিটো প্ৰভুকে আপুনি ভাল পায়, হনুমানজীৰ নাম ভাল পায়, আপুনি হনুমানজীৰ নাম জপ কৰি থাকক, হনুমান 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 হনুমান। আপুনি ৰামক ভাল পায়, শ্ৰী ৰামক প্ৰভুক ভাল, ৰাম 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 ৰাম, সেইটো এটা। বা এতিয়া ধৰি লওক মালাও পোৱা যায় আমাৰ, যে এতিয়া ধৰি লওক এতিয়া আজিকালি এনেকুৱা মেচিন ওলাই গৈছে যে কাউণ্টাৰ জাপ, তাত আপুনি এনেকৈ ক্লিক কৰি থাকিব লাগে। আপুনি এবাৰ ৰাম ক'লে ক্লিক কৰিলে, দুবাৰ ৰাম ক'লে ক্লিক কৰিলে, বা যিকোনো মন্ত্ৰ আপুনি তাত জপ কৰি থাকিব পাৰে। যেনেকৈ ধৰি লওক এতিয়া আপুনি জপ কৰিব পাৰে ওম কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। তো এইটো এটা সৰু মৰু শ্লোক আছে ভাগৱত গীতাৰ। তো এইখিনি বস্তু যদি সৰু সৰু বস্তু যদি আমি শিকি লওঁ, এইখিনি বস্তু আমাৰ জীৱনত বহুত ডাঙৰ এটা মানে প্ৰভাৱ পেলাব। আধ্যাত্মিকতাৰ ফালে লৈ যাবলৈ কাৰণে এইবিলাকেও বহুতখিনি প্ৰকাৰে আমাক সহায় কৰে, আৰু আমাৰ জীৱনটো কিদৰে আমি চলাই লৈ যাম ভালদৰে, বা আমাৰ জীৱনত যাতে কি আমাৰ কোনো ধৰণৰ আমি যাতে আমাৰ পৰা কি একো ভুল নহওক বা আমি বেয়া ৰাস্তাত নাযাওঁ, এইখিনিৰ পৰা আমাক বচাই থোৱাৰ কাৰণে আধ্যাত্মিক
ভাৱধাৰাটো বহুত জৰুৰী আছে। যিহেতু আমি বহুতো বিষয়ত মানে ধৰি লওক আপোনালোকৰ সংগঠনৰ বিষয়ে বহুতো আলোচনা কৰিলোঁ, এতিয়া আপুনি আপোনাৰ নিজৰ ব্যক্তিগত আপুনি ফ্ৰী টাইমত কি কৰে বাৰু? ফ্ৰী টাইম ক'বলৈ কাৰণে ধৰি লওক এতিয়া সংগঠনৰ লগতো জড়িত আছোঁ, নিজৰো কিবা বিজনেছ আমি কৰি আছোঁ, সেইখিনি সময় সেইখিনিতো সময় দিব লাগে। সেইখিনিৰ পৰা কেতিয়াবা যেতিয়া অলপ চলপ সময় পাওঁ তো পৰিয়ালৰ লগতো সময় দিব লাগে। কেতিয়াবা পৰিয়ালৰ লগত ক'ৰবাত গ'লোঁ বা ক'ৰবাত ধৰি লওক পৰিয়ালৰ কিবা আমাৰ যিসকল মানে পৰিয়ালৰ য'ত আমাৰ পৰিয়াল আছে ধৰি লওক তাতো কেতিয়াবা যাবলৈ কাৰণে সময় নোহোৱা হৈ যায়। তো ধৰি লওক কোনোবা দিনা গোটেই দিনটোৱে বিজি থকা হৈ গ'ল বা কেতিয়াবা ৰাতি আহিলোঁ, তো এনেকৈ যাব পৰা নাযায়। তো যেতিয়া ফ্ৰী টাইম অলপ পাওঁ তো তেওঁলোকৰ মানে যিখিনি আমাৰ পৰিয়ালৰ যি সম্বন্ধীয় আছে তেওঁলোকৰ ঘৰতো যাই মেলি অলপ কথা বতৰা পাতোঁ, কেতিয়াবা হেৰি কৰোঁ। বা বেছি কেতিয়াবা ফ্ৰী টাইম থাকিলে ধৰি লওক ল'ৰাটোক মানে এতিয়া ধৰি লওক টাউনত আমি আছোঁ, ডুমডুমা টাউনত মই এতিয়া ধৰি লওক বসবাস কৰি আছোঁ। তো গতিকে এই ল'ৰাটোও ধৰি লওক স্কুলৰ পৰাই অলপ সময়ো নাপায়, ধৰি লওক এতিয়া স্কুলৰ পৰা আহে টিউশ্যনলৈ গুচি যায়, আকৌ ময়ো ক'ৰবাত কামত থাকোঁ। তো ফ্ৰী যদি সময় থাকে তেতিয়া তাৰ লগতো অলপ খেলিব পাৰোঁ, তাৰ লগতো অলপ খেলা ধূলা কৰিলোঁ, ধৰক কেৰেম খেলিলোঁ বা ঘৰত অলপ চলপ ঠাই আছে আমাৰ তলতো, ঘৰৰ তলত আমাৰ অলপ ঠাই আছে, তাত বেডমিণ্টন খেলিলোঁ তাৰ লগত বা বিভিন্ন ধৰণৰ তাৰ লগতে অলপ দেৰি বহিলোঁ, কথা বতৰা পাতিলোঁ। আৰু ধৰি লওক ফ্ৰী টাইমত কিছুমান ধৰি লওক যেনেকৈ ধৰি লওক এতিয়া ফ্ৰী টাইম কিছুমান থাকে, তো কিছুমান ধৰি লওক আমাৰ যেনেকৈ এই মই অলপ দেৰি আগতে কৈছিলোঁ যে প্ৰেমানন্দ মহাৰাজৰ কথা, তো প্ৰেমানন্দ মহাৰাজৰো কিছুমান ভিডিঅ' মই চাওঁ মানে আচ্ছা আচ্ছা। ভাল লাগে তেওঁৰ ভিডিঅ'খিনি চাই মেলি, বহুতখিনি বস্তু শিকিবলৈও পোৱা যায় আৰু বহুতখিনি তেওঁলোকৰ পৰা জ্ঞানো পোৱা যায়। আৰু তেওঁক চালেও লাগে যে মানে কোনোবা এজন সঁচাকৈ আমাৰ সৎগুৰু এজনক চাইছোঁ বা তেওঁৰ পৰা কিছুমান বস্তু আমি উপলব্ধি কৰিব পাৰিছোঁ। যিহেতু আপুনি খেলৰ কথা কৈছিলে মাজত, যে পোৱালি আমাৰ নিজৰ ল'ৰাটোৰ লগত খেলিবলৈ পাওঁ বা ফ্ৰী টাইমত খেলোঁ, তো এই আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আপুনি খেলৰ বিষয়ে, খেলটো কিমান গুৰুত্বপূৰ্ণ এইটোৰ বিষয়ে আপুনি কি ক'ব? খেল বস্তুটো গভীৰভাৱে আমি ল'ব পৰা এটা বিষয় হয়। যে খেল যেনেকৈ ধৰি লওক আপুনি ক্ৰিকেটে খেলে, সৰুতে আমি যেনেকৈ আমিও ক্ৰিকেট খেলিছিলোঁ বা ফুটবল খেলিছিলোঁ, তো এই যিসকলে খেল খেলি থাকে তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁ কিন্তু বহুতখিনি বস্তু তেওঁলোকৰ ঠিক হৈ থাকে। যেনেকৈ ধৰি লওক এতিয়া আমি কিছুমান চাওঁ যে আমি এটা বয়সত মানুহে অহাৰ পিছত বা ধৰি লওক টাউনত যিসকলে থাকে বা যিসকলে অলপ খেলা ধূলাৰ পৰা বিৰত আছে তেওঁলোকে জিম কৰিবলগীয়া হয়, কিছুমানে বহুত বিভিন্ন ধৰণৰ য়োগা হেৰি কৰিবলগীয়া হয় বা বিভিন্ন ধৰণৰ মানে ধৰি লওক এনেকুৱা ধৰি লওক ব্যায়ামৰ হেৰি কৰিব লাগে। কিন্তু যিসকলে খেলা ধূলাৰ লগত জড়িত আছে, যেনেকৈ ভলীবল যিসকলে খেলিছে, কোনোবাই বেডমিণ্টন খেলে, কোনোবাই ধৰি লওক ক্ৰিকেট খেলিছে, তো তেওঁলোকৰ আল্টিমেটলি সেই এক্সাৰচাইজখিনি সেইখিনি সময়ত হৈ গৈছে। আৰু সেইখিনি এক্সাৰচাইজ হোৱাৰ কাৰণে আজিকালি ধৰি লওক বিভিন্ন ধৰণৰ বেমাৰ আজিকালি হৈ গৈছে। মানে কম বয়সৰ মানে ধৰি লওক 20 বছৰ বয়সতে বা 25 বছৰ বয়সতে মানুহ মানে আজি এই চুগাৰৰ বেমাৰ পাই গৈছে, মানুহক প্ৰেছাৰৰ বেমাৰ পাই গৈছে বা ধৰি লওক বিভিন্ন ধৰণৰ যেনেকৈ ইউৰিক এচিডৰ সমস্যা হয়, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিছুমান বেমাৰ মানে মানুহক পাই যায়। তো এইবিলাক কি হয়, মানুহে আমি বডিটোক মানে কি কৰিছোঁ নহয়, এটা মানে সযতনাই ৰাখিছোঁ, মানে কোনো ধৰণৰ বডিটোক মানে আমি ধৰি লওক কষ্ট দিয়া নাই, ধুনীয়াকৈ ৰাখি থৈছোঁ মানে। তো এই বডিটো এনেকৈ জাম হৈ যায় আমাৰ, যেনেকৈ ধৰি লওক কিবা এটা ধৰি লওক মেচিনক যেতিয়া আমি এনেই বহাই থৈ দিলে জাম হৈ যায়, সেনেকুৱা ধৰণে আমি জাম হৈ যায়। তো গতিকে এই খেলা ধূলা কৰি থাকিলে আমাৰ শাৰীৰিক শক্তিটো থাকে আৰু শৰীৰত মানে সকলো বস্তুটো মানে ধৰি লওক এতিয়া ধৰি লওক মানে ফ্ৰী হেণ্ড হৈ থাকে মানে। তো সেইখিনি ক্ষেত্ৰত মই ভাবোঁ যে খেলা ধূলাৰ পৰা বহুত মানসিকভাৱেও মানুহ শক্তিশালী হৈ থাকে। খেলা ধূলা কৰিলে অকল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও মানুহ শক্তিশালী হৈ থাকে। এতিয়া এটা লাষ্ট কুৱেশ্যন আপোনাক সোধোঁ, কেতিয়াবা আমি ছ'চিয়েল মিডিয়া হওক বা সামাজিক মাধ্যমত হওক ৰাষ্ট্ৰীয় বজৰং দলৰ বিষয়ে বহুত বিতৰ্ক চাব পাওঁ, সেইটোৰ বিষয়ে আপোনাৰ মতামতটো কি? বিতৰ্ক চাওক, আজি আমি হিন্দু সংগঠন কৰি আছোঁ তো সেইটো বিতৰ্ক হ'বই, বিতৰ্ক নোহোৱাৰ কোনো কথাই নাই। কেলৈ কি আমাৰ ধৰি লওক চবৰে মনটো একে নহয়। তো আমি আজি হিন্দুত্বৰ কাৰণে কাম কৰি আছোঁ, তো কোনোবাই ভাবে যে এই বিতৰ্ক কৰা ব্যক্তিসকলো কিন্তু হিন্দুৱে থাকে, কিছুমানে বেলেগ ধৰ্মৰ বহুত কম সংখ্যকে থাকে। হিন্দুসকলেহে ছেকুলাৰ হৈ মেলি তেওঁলোকে আমাক বিতৰ্কলৈ ঠেলি নিয়ে, হয় নাই? তো গতিকে এই ধৰণৰ যিসকলে বিতৰ্ক কৰি থাকে তেওঁলোকে নিজেও কিন্তু কেতিয়াবা ক'ৰবাত ফৰ্ম ফিল আপ কৰোঁতে কোনোবা ফৰ্মত কিন্তু সেই ৰিলিজিয়াছ শব্দটোত কিন্তু তেওঁলোকে হিন্দু বুলি লিখেই, হয় নাই? সেইটোতো লিখেই তেওঁলোকে, তাততো বেলেগ ধৰ্ম নিলিখে তেওঁলোকে। যিসকল ছেকুলাৰ হিন্দু আছে সেইসকলক মই ক'ব বিচাৰিছোঁ যে তেওঁলোকেতো সেই যিটো ফৰ্ম যেতিয়া ফিল আপ কৰে, ক'ৰবাত যেতিয়া সেইটো দিয়ে, ৰেচন কাৰ্ডৰে হওক কিবাৰে হওক, তাততো ৰিলিজিয়াছ শব্দটো এটা থাকে নহয়, সেইটোতো তেওঁলোকে হিন্দুটো লিখে। সেইটো লিখিবৰ কাৰণে তেওঁলোকক হেৰি নালাগে। কিন্তু ক'ৰবাত যদি হিন্দু সংগঠনে হিন্দুত্বৰ প্ৰতি কাম কৰি আছে, তাত তেওঁলোকে বিতৰ্ক কৰিবলৈ, তাত তেওঁলোকে টিপ্পনী কৰিবলৈ কাৰণে কিন্তু নেৰে, হয় নাই? তো গতিকে এনেকুৱা ধৰণৰ যিসকল মানে আপোনাৰ অজ্ঞানী ব্যক্তি আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে হিন্দু ধৰ্মৰ বিষয়ে কোৱাৰ আগতে 20 বাৰ ভাবি চাব। নহ'লে কিন্তু ৰাষ্ট্ৰীয় বজৰং দলে সদৌ অসমতে কাম কৰি আছে, সমগ্ৰ অসমতে কাম কৰি আছে আৰু হিন্দুৰ বাবে কাম কৰি আছে। আৰু হিন্দুৰ প্ৰতি যিকোনো অশনি সংকেত আহিলে কিন্তু আমি সদায় মাৰ বান্ধি থিয় হ'ম সকলোৰে আগত। আৰু সেইবাবে মই এই অজ্ঞানী ব্যক্তিসকলক বিশেষভাৱে আপোনাৰ এই
পডকাষ্টৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে এই হিন্দু বিৰোধী কাৰ্যৰ পৰা বা হিন্দু ধৰ্মৰ প্ৰতি যিকোনো টিপ্পনী কৰাৰ আগতে কিন্তু আপোনালোকে নিজে ভাবি চাব কিন্তু কেলেকি আমি সদায় থিয় আছোঁ ৰাষ্ট্ৰীয় বজৰং দল সদায় থিয় আছে অসমত আৰু আমাৰ বিশেষকৈ মই এতিয়া ডুমডুমাৰ সভাপতি তো ডুমডুমাত মই বিশেষকৈ কৈছোঁ যে আমাৰ হিন্দু ধৰ্মৰ প্ৰত্যেকটা সমস্যাত কিন্তু আমি ৰাষ্ট্ৰীয় বজৰং দলে মাত মাতি যাম আৰু হিন্দু ধৰ্মৰ সকলো যিকোনো সমস্যাতে মাত মাতি গৈ আছোঁ আৰু যামো আৰু আগন্তুক দিনতো আমি মাত মাতি থাকিম আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ এই গতি কোনো ৰখাব নোৱাৰে আৰু এদিন আমি এই গতিটোৰ ভাৱধাৰাটো আমি সকলোৰে মাজত লৈ যাবলৈ কাৰণে সক্ষম হ'ম এতিয়া আপোনালোকৰ কাৰ্যকাল 2 বছৰ আই থিংক চাগে আপোনাৰ হয় 3 বছৰ হৈছে চাগে 3 বছৰ আপুনি কিমানখিনি কাম কৰি গ'ল মানে কামখিনিতো বহুতখিনি কৰিবলৈ কাৰণে চিন্তা কৰিছোঁ কিন্তু প্ৰথমে যেনেকৈ মই ক'লোঁ যে এই ভাৱধাৰা চিন্তাধাৰাটো যিটো আমি লৈ যাব বিচাৰিছোঁ হিন্দুত্বৰ যি ভাৱধাৰাটো আমি প্ৰত্যেকৰে আমাৰ হিন্দু সমাজৰ প্ৰত্যেকটা ব্যক্তি প্ৰত্যেকটা মহিলা প্ৰত্যেকটা বাইদেউ ভণ্টিৰ পৰা লৈ প্ৰত্যেকটা আমি সকলো সৰু ডাঙৰ সকলো ধনী দুখীয়াৰ পৰা লৈ সকলো হিন্দু সমাজৰ ব্যক্তিলৈ আমি লৈ যাব বিচাৰিছোঁ এইখিনি বস্তু কৰাৰ পিছত আমি বিশেষভাৱে আমি কাম কৰিম যে আমি কিছুমান জেগাত আমাৰ মন্দিৰসমূহ ধৰি লওক এতিয়াও এই ক'ৰবাত ধৰি লওক পুৰণা মন্দিৰ আছিলে এইটো ভাঙি মেলি ক'ৰবাত অলপ হেৰি হৈ আছে তো এনেকুৱা ধৰণৰ মন্দিৰবিলাক আমি সংৰক্ষণ কৰিম মানে এইবিলাক চিন্তাধাৰা আছে আৰু লগতে ধৰি লওক আমাৰ মানে গো হত্যাটো আমি কিদৰে ৰখাব পাৰোঁ এইবিলাকৰ ওপৰত চিন্তাধাৰা আমি কৰিম আৰু এইবিলাকত আমি কেনেকুৱা ধৰণে আমি অসম চৰকাৰৰ লগত আলোচনা কৰি কিনি আৰু আমি যিখিনি লাইচেঞ্চধাৰী যিখিনি মানে গো হত্যাৰ যিখিনি হেৰি আছে সেইখিনি আমি কিদৰে বন্ধ কৰাব পাৰোঁ অসম চৰকাৰৰ লগত কথা পাতি বা কি ধৰণে আমি হেৰি কৰিব পাৰোঁ এইখিনি বিষয়ত আমি কাম কৰিব বিচাৰিছোঁ লগতে ধৰ্মান্তৰত যিটো হৈ আছে আমাৰ বাগানে গাঁৱে সেই ধৰ্মান্তৰৰ বিষয়টো টোটেলি আমি কিদৰে আমি ৰখাব পাৰোঁ সেই ধৰ্মান্তৰৰ বিষয়টো আমি কিদৰে মাৰ বান্ধি থিয় হ'ব পাৰোঁ আমাৰ মানুহখিনিক আমি বুজাই মেলি আৰু যিসকল আমাৰ পৰা গুচি গৈছে তেওঁলোকক যাতে যিসকল আমাৰ পৰা গৈছে দেই আমি তেওঁলোকৰ পৰা আনিব নাই বিচৰা আমাৰ পৰা যিসকল গুচি গৈছে বেলেগ ধৰ্মলৈ সেইসকলক আমি কিদৰে আমি মানে ঘূৰাই আনিব পাৰোঁ এইখিনি প্ৰক্ৰিয়াত আমি কাম কৰিব বিচাৰিছোঁ ইউথক আপুনি কি এডভাইচ দিব এডভাইচ মই এইটোৱে দিম যে বজৰং দল ৰাষ্ট্ৰীয় বজৰং দল জইন কৰিছে নকৰিছে এইটো তেওঁলোকৰ নিজৰ মতামত কিন্তু অলপ আধ্যাত্মিকতাটো নিজৰ জীৱনৰ আনক অ'কে চেষ্টা কৰক আধ্যাত্মিক কিদৰে আমি হ'ব ধৰিম আধ্যাত্মিকতাৰ বাটটো কিদৰে আমি মোকলাই আনিম নিজৰ জীৱনলৈ সেইটোলৈ লক্ষ্য কৰি কিনি অলপমান চেষ্টা কৰি চাওকচোন এবাৰ কৰক না অলপমান আজি মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে যি আমাক নামঘোষাসমূহ ৰচনা কৰি গৈছে যিসকল তেওঁলোকে যি ধৰণে আমাক দেখুৱাই গৈছে অসমীয়া সংস্কৃতিটো বনাই গৈছে সেই শংকৰদেৱ আৰু মাধৱদেৱকে আমি তেওঁলোকৰ ফ'ল' কৰোঁ অলপ তেওঁলোকৰ পৰা আমি কিছুমান বস্তু ভাগৱত গীতাৰ জ্ঞান লওঁ আৰু ভাগৱতৰ কথা শুনো অলপ যদি সেইখিনি লৈ আমি আধ্যাত্মিকভাৱে যদি আমি জড়িত হৈ যাওঁ সেই আধ্যাত্মিকতাটোৱে আমাক বহুতখিনি সহায় কৰিব আমাৰ ইউথক আৰু চবচে পাৱাৰফুল ধৰ্ম যদি এই পৃথিৱীত কোনোবা এটা আছে সেইটো হৈ গ'ল হিন্দু ধৰ্ম কোনটো মানে ধৰি লওক সমস্যাৰ সমাধান আমাৰ তাত নাই গোটেই জীৱনটো আপুনি কি ধৰণে চলাই লৈ যাব লাগিব কি কৰিব লাগিব সকলো বস্তুটো ভাগৱত গীতাত শ্ৰীকৃষ্ণ ভগৱানে কৈ গৈছে গোটেই বস্তুটো কৈ গৈছে শ্ৰীকৃষ্ণ ভগৱানে আৰু আপুনি লক্ষ্য কৰিব আমাৰ যিখিনি আমাৰ এই ধৰ্মপুথি আছে সেই ধৰ্মপুথিখিনি আজি হাজাৰ হাজাৰ বছৰ লাখ লাখ বছৰ পুৰণি সেইখিনি ধৰ্মপুথিত এনেকুৱা কিছুমান বস্তু আছে যিসকল এতিয়া যিহেতু চাইন্সে কৈছে যে এতিয়া কৈ আছে যিখিনি বস্তু সেইখিনি আমাৰ তাত তেতিয়াই লিখা আছে সেইখিনি কিতাপত তো গতিকে কেনেকৈ সেইটো সময়ত তেওঁলোকে সেইবোৰ লিখিলে না তেওঁলোকে তেওঁলোকৰ ওচৰত প্লেন আছিলে না তেওঁলোকৰ ওচৰত ৰকেট আছিলে ওপৰত গৈ চাবলৈ কিন্তু তেওঁলোকে কেনেকৈ লিখিলে তো এই আধ্যাত্মিক বস্তুটোৰ ওপৰতে তেওঁলোকে হৈছে আধ্যাত্মিকতাটোৰ ওপৰতে হৈছে হয় নাই তো আধ্যাত্মিকভাৱে যিসকলে নিজক আধ্যাত্মিকতাৰ ফালে নিজকে লৈ যাব সেই আধ্যাত্মিক বস্তুটোৱে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পঢ়া শুনাৰ ক্ষেত্ৰত হওক বিজনেছৰ ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰত নিজৰ স্বাস্থ্যটোকো সুস্থ সবল কৰি ৰখাৰ ক্ষেত্ৰত আধ্যাত্মিক ভগৱানৰ নাম লোৱাটোৱে আমাৰ কাৰণে কিমান আমি যদি আজি ৰাম বুলি কিনি ক'লোঁ এবাৰ তো সেইটো আমাৰ কাৰণে বহুত কাম আহিব ইয়াতে এটা কাহিনী মই ক'ব বিচাৰিছোঁ যে এজন এই মাংসৱালা এটা আছিলে অ'কে মাংস কাটি আছে তেওঁ মাংস কাটে মাংস বিক্ৰী কৰে তো তেওঁ মানে নিজৰ ল'ৰাটোৰ নামটো নাৰায়ণ থৈছিলে নাৰায়ণ থৈছিলে তো তেওঁ মাংস কাটে মাংস বিক্ৰী কৰে আৰু ধৰি লওক তেওঁ মানে ধৰি লওক সেনেকৈ পূজা পাঠ আৰু নকৰে একোৱেই নকৰে ধৰি লওক তেওঁ কিন্তু তেওঁ মানে যেতিয়া ধৰি লওক এটা সময় আহিলে তেওঁ বয়স হ'ল এটা হেৰি হ'ল তেওঁ ল'ৰাটো মানে ধৰি লওক আছে তো মৃত্যুৰ এটা সময় আহে বয়স বুলি না মৃত্যুৰ সময় এটা আহে তো এই মৃত্যুৰ সময়টো যেতিয়া তেওঁ আহে তেওঁ সেইদিনাখন মাংস চাংস কাটি মেলি যেতিয়া তেওঁ হ'বলৈ যায় তেতিয়া মানে কি হয় আমাৰ হিন্দু ধৰ্মত কি কয় যে মানে এই যেতিয়া আমাৰ মৃত্যুৰ সময় আহে তেতিয়া যমৰাজে যমদূত পঠায় বুলি হয় নাই তো যমদূত পঠায় তো সেই যমদূতে আমাৰ এই
যিটো শৰীৰৰ পৰা আত্মাক লৈ মিলি ইয়াৰ পৰা লৈ যায়, বান্ধি মিলি লৈ যায়। তো তেওঁ মানে যেতিয়া এই শেষৰ সময়খিনিত মানে তেওঁৰ মৃত্যু হ'বলগীয়া আছে, শেষৰ সময়খিনিত মানে তেওঁ মানুহে মানে নিজ চকুৰে তেতিয়া যমদূতসকলক চাই পায়, মানে যে এই শিং লগোৱা একদম মুকুট পিন্ধি থকা এনেকুৱা ধৰণৰ মানে তেওঁ চাই পায়। তো এইবিলাক বস্তু যেতিয়া তেওঁ চাইছে, যেতিয়া তেওঁ শুই থকা সময়ত তেওঁ মনত আল্টিমেটলি আপুনি বা মই যদি এনেকুৱা ধৰণৰ এটা ছবি আমাৰ সন্মুখত আহি যায়, তো আমিও ভয় কৰিমেই, আমিও ধৰি লওক আমি যাক আমাৰ ঘৰত যোনে নাথাকিব তাক আমি মাত লগাম। তো তেওঁ তেতিয়া মাত লগাই আছে। আচ্ছা, তো তেওঁ কাক মাত লগাইছে? তেওঁ একমাত্ৰ ল'ৰাজনক। ল'ৰাজনৰ নাম কি হয়? নাৰায়ণ। নাৰায়ণ। তো তেওঁ নাৰায়ণ 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 কৰি আছে। তো যমদূতসকলে আচম্বিত হৈ গ'ল, আৰে তেওঁতো নাৰায়ণৰ নাম লৈ আছে, স্বয়ং প্ৰভুৰ নাম লৈ আছে, যিটো তেওঁৰ মেইন লৰ্ড, মেইন প্ৰভুৰ নাম লৈ আছে, তেওঁলোকে কথা পাতি আছে, নাৰায়ণৰ নাম লৈ আছে, তো নাৰায়ণক ডাইৰেক্ট মাতি আছে, যি নেকি যমদূতৰো ওপৰত, এই যমৰাজৰো ওপৰত আছে। তো তেওঁলোকৰো মনত আচম্বিত হৈ গৈছে, তেওঁ নাৰায়ণ 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 কৈ আছে। তো তেওঁ ল'ৰাটো আহি পোৱা নাই, মানে ক'ৰবাত বেলেগ অলপ এঠাইত আছে, কিন্তু তেওঁ মাত দি আছে নাৰায়ণ নাৰায়ণ নাৰায়ণ। তো ওপৰত তেতিয়া প্ৰভু নাৰায়ণে বসবাস কৰি মানে বহি আছে, চাই আছে এই বস্তুটো। তো প্ৰভু নাৰায়ণে যেতিয়া প্ৰভু বিষ্ণু ভগৱানে যেতিয়া চাই আছে যে তললৈ, তেতিয়া মা লক্ষীয়ে তেওঁৰ ওচৰতে বহি আছে। তো প্ৰভু নাৰায়ণে মানে যিমান যি হ'লেও পতি আৰু পত্নী, যেনেকৈ ধৰি লওক মা লক্ষী বিষ্ণু ভগৱানে, তো এতিয়া বিষ্ণু ভগৱানৰ মনৰ কথাটো মা লক্ষীয়ে গম পায়, মা লক্ষীৰ মনৰ কথাটো বিষ্ণু ভগৱানে গম পায়, নাৰায়ণে গম পায়, নাৰায়ণ প্ৰভুৱে, তো প্ৰভু নাৰায়ণে। তো গতিকে সেই ধৰণে মা লক্ষীয়ে গম পাই গ'ল যে এতিয়া প্ৰভু নাৰায়ণৰ মন হৈছে যে তেওঁলৈ যাবলৈ, সেই তলত যাবলৈ কাৰণে, সেই যে নাৰায়ণ নাৰায়ণ মাতি আছে তেওঁৰ ওচৰলৈ যাবলৈ কাৰণে। তো মা লক্ষীয়ে তেতিয়া ফটককৈ সুধি দিলে, আপুনি এটা কথা চিন্তা কৰিছে নেকি? যে ক'লে কি চিন্তা? যে আপুনি তালৈকে যাব বিচাৰিছে? অঁ, মোক মন হৈছে যাবলৈ কাৰণে। তেতিয়া মা লক্ষীয়ে কৈছে যে আপুনি চাওকচোন, ইমান বছৰ সি জীৱনটো পালে, যেতিয়াৰ পৰা জন্ম হ'ল তেতিয়াৰ পৰা জীৱনটো পালে, ইমান দিন সি অকল খালি মাংস কাটিলে, এদিন এটা সময় আপোনাৰ নাম ল'বলৈ কাৰণে তাৰ সময় নহ'ল, আপোনাৰ ওচৰত এটা চাকি নজ্বলালে, এটা আপোনাক দিয়া নাই জ্বলোৱা, এটা আপোনাক আগৰবাতি নাই দেখুওৱা, এটা আপোনাক ফুল দিয়া নাই, এটা মানে আপোনাৰ নাম লৈ কিনি কোনোবা দিনাখন এটা হেৰি কৰা নাই। কিন্তু আজি শেষৰ সময় যেতিয়া আছে তাৰ, সেই মৃত্যুৰ দলিত আছে, সেই মৃত্যুৰ দলিত আপোনাৰ নাম লৈ আছে, আৰু আপুনি এতিয়া তালৈ যাব ধৰিছে। তো প্ৰভুৱে তেতিয়া কৈছে যে মানে এইসকলক, যি এই পৃথিৱীত যিমানেই জীৱ জন্তু আছে, এই জীৱ জন্তুসকল আমাৰেই সৃষ্টি হয়, আমাৰেই ল'ৰা ছোৱালী হয়। তো গতিকে নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া নিজৰ দেউতাকক মাত দিব, কেনেকৈ নোযোৱাকৈ থাকিব এজন দেউতাই? তো তাৰপিছত অলপ দেৰি পিছত মানে কি হ'ল, স্বয়ং বিষ্ণু ভগৱানে সেই জেগাত গৈ উপস্থিত হৈ যায়। আৰু যি যমদূতসকল আছিলে, যমদূতসকলে তেওঁক চাই মেলি তাৰ পৰা তেওঁ গুচি যায়। তাৰপিছত তেওঁক মানে যি আমাৰ বিষ্ণু ভগৱানে তেওঁক নিজৰ যি ধাম আছে এই ধামলৈ লৈ যায়। তেওঁক মানে ধৰি লওক আমি কওঁ যে ধৰি লওক মৃত্যুৰ পিছত স্বৰ্গ বা নৰকলৈ যায়, কিন্তু তেওঁৰো এটা ধাম আছে, বিষ্ণু ভগৱানৰ ধাম আছে। তো সেই বিষ্ণু ভগৱানৰ ধামলৈ তেওঁক লৈ যায়। তেওঁ মানে এই মানে আপোনাৰ যিটো আমাৰ এই জীৱনৰ পৰা তেওঁ মুক্তি পায় বুলি কয় যে, আমি যে মুক্তি দিবলৈ কাৰণে আমি কাশী যাওঁ, তো সেই মুক্তি যিটো হয়, সেই মুক্তিটো তেওঁ পাই গ'ল ইয়াৰ পৰা। তেওঁ আৰু জন্ম নহয় পৃথিৱীত, তেওঁ ভাগৱতৰ চৰণলৈ গুচি গ'ল, তেওঁ মহাবিষ্ণুৰ চৰণলৈ গুচি গ'ল। তো সেই ধৰণে মানে ভগৱানৰ এটা নাম যথেষ্ট আছে আমাৰ জীৱনত। তো সেই নামটো যদি যথেষ্ট আছে, তো অলপ যদি আমি আধ্যাত্মিক হওঁ, তো তাৰ কিমান প্ৰভাৱ পৰিব আমাৰ ওপৰত। তো গতিকে সেইটোৱে মই ইউথক ক'ম যে অলপমান হ'লেও আধ্যাত্মিক দিশটোত তেওঁলোকে অলপ ষ্টাডি কৰক, প্ৰথমে ষ্টাডি কৰক, তাৰপিছত তেওঁলোকে সোমাওকচোন। সোমাই মেলি চাব, তেওঁলোকে ওলাবলৈ কাৰণে মন কেতিয়াও নাযাব, আৰু তেওঁলোকৰ মনটো সদায় পজিটিভ থাকিব। যেনেকুৱাও যিমান ডাঙৰ পৰিস্থিতি মানে গোটেই পৃথিৱীত যেনেকুৱাও পৰিস্থিতি হৈ নাথাকক, কিন্তু আপোনাৰ মনটো কেতিয়াও বিচল হ'ব নিদিয়ে আধ্যাত্মিকতাই। প্ৰভুৰ শক্তিত ইমান শক্তি আছে, প্ৰভুৰ ভক্তিত ইমান শক্তি আছে। বহুত বহুত ধন্যবাদ থাকিল আপোনাৰ এই বহুমূলীয়া সময়খিনি দিয়াৰ বাবে।